ঠিক আছে সকলোকে মই স্বাগতম জনালো আজিৰ এই ভিডিঅ'টো আজি আমি শিকিম পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ এইটো অধ্যায় ইয়াতে কি আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলনটো মই বহুত ইজি মানে যিমান ইজি পাৰো সিমান ইজি ষ্টাইলত আমি শিকিবলৈ ট্ৰাই কৰিম পোহৰক আমি দুটা ভাগত ভাগ কৰো কি ভাগ এটা হল প্ৰতিফলন আৰু এটা হল প্ৰতিসৰণ এটা হল কি প্ৰতিসৰণ এই প্ৰতিফলনত কি হয় চাবা প্ৰতিফলনত কি হয় প্ৰতিফলনত সাপোজ আমাৰ এখন অবতল দাপোন আছে এই অবতল দাপোনত কি হয় অবতল দাপোন নহয় এখন সমতল দাপোনত কিনোবা এটা ৰশ্মি আহি ইয়াতে খুন্দা মাৰিল এই ৰশ্মিডাল যেনেকুৱাকৈ খুন্দা মাৰিছে হেনেকুৱাকৈ গুচি যায় তাক আমি কি বুলি কওঁ প্ৰতিফলন হোৱা বুলি কওঁ আৰু প্ৰতিসৰণত কি হয় সাপোজ এনেকুৱা এখন আমাৰ দাপোন আছে অবতল দাপোনত সমতল দাপোনত তাত যদি কোনোবা এটা ৰেখা খুন্দা মাৰিলে কি হয় যায় ই পাৰ হৈ যায় বাস এইখিনিকে আমি প্ৰতিসৰণ আৰু প্ৰতিফলন হোৱা বুলি আমি ইজি ভাষাত ক'ব পাৰো আৰু ইয়াতে আমাৰ প্ৰতিফলনৰ সূত্ৰ আছে পেজ নম্বৰ 161 তোমালোকে সেইকিটা সূত্ৰ চোৱা আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলনত ৰশ্মি একেখন সমতলত থাকে মানে কি আপতন কোণ আৰু প্ৰতিফলন কোণ সমান ইয়াতে যে কি হৈছে এখন যে এখন সমতল আছে এই সমতলত ইয়াতে এটা কোণ সৃষ্টি কৰিছে এই যিডাল আপতিত ইয়াক আমি আপতিত ৰশ্মি বুলি কম আপতিত ৰশ্মি কি কৰিছে ইয়াৰ লগত কি হৈছে মানে ইয়াৰ লগত এটা কোণ কৰিছে কি কোণ কৰিছে আই কোণ কৰি আছে মানে আৰু ইয়াৰ লগত কি কোণ কৰিছে আৰ কোণ কৰিছে আৰু এটো হল প্ৰতিফলিত ৰশ্মি মানে কি হল I = R হোৱাকে আমি কি বলাও যে আপতন কোণ আৰু প্ৰতিফলন কোণটো সমান হয় তেতিয়া নেকি ইয়াতে আমাৰ সমতলত এখনত মানে প্ৰতিফলন হয় আৰু কি হয় ইয়াৰ মাজত এটা লম্ব যদি আমি টানি দিও কি কও আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলন ৰশ্মি একেখন সমতলত থাকে মানে কি হয় আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু যিডাল লম্ব আমি টানো হেতু কি হয় একেখন সমতলতে থাকে বুলি কৈছি যেটো নেকি আমাৰ সত্য কথা তাৰ পিছত কি আছে আমাৰ তাৰ পিছত আছে গোলাকাৰ দাপোনৰ এবাৰ আহিলে আমাৰ গোলাকাৰ দাপোনৰ কনসেপ্ট গোলাকাৰ দাপোন কি হয় এটা সাপোজ যদি আমি দুটা গোল লৈ লওঁ গোল এটাৰ মানে পিছফালে বাহিৰ ফালটো গতে আমি প্ৰলেপ দি দিলো যেটো এটো দাপোন আমি প্ৰতিটো প্ৰতিফলন হ'ব আৰু এটো আমাৰ ভিতৰ ফালে যদি আমি প্ৰলেপ দি দিও তেতিয়া কি হ'ব ইয়াতে ইয়াক যদি ইয়াৰ এটা কেন্দ্ৰ থাকিব ইয়াৰো এটা কেন্দ্ৰ থাকিব ইয়াক আমি কি কৰিম ইয়াক আমি কাটি লম এইখিনিতে কাটিম আৰু ইয়াক আমি এটো ফালেৰে কাটিম ইয়াক কেনেকৈ দেখা হ'ব তেতিয়া ইয়াক এনেকৈ দেখা হ'ব ইয়াতে এটা কেন্দ্ৰ থাকিব সেম ইয়াক আমাৰ এনেকৈ দেখা হ'ব ইয়াতে এটা কেন্দ্ৰ থাকিব ইয়াত কি থাকিব প্ৰলেপ থাকিব আৰু ইয়াত কি থাকিব প্ৰলেপ থাকিব আৰু এটো কি হ'ব সি এই সি আৰু আমি এটো সংযোগ কৰিম এইখিনি ইয়াত আমি যেটো বিন্দুত কাটিব তাক আমি পি বুলি কম ইয়াত আমি যেটো এটো হল সামুচৰ ভিতৰ ফাল আৰু এটো হল সামুচৰ বাহিৰ ফাল কেনেকৈ এটো সামুচ আছে এই সামুচৰ ভিতৰ ফাল এটো মানে আমি এনেকুৱা টাইপ বুলি আমি ইয়াক ভাবি লম আৰু সামুচৰ বাহিৰ ফাল ইয়াক আমি এটো আৰু ইয়াৰ নাম আছে কি নাম আছে ইয়াক আমি কি বুলি কম অবতল দাপোন বুলি কম অবতল দাপোন এটা দাপোনৰ আমি ষ্ট্ৰাকচাৰ পঢ়িম দাপোনটো কি আচলতে আৰু এটো হ'ব উত্তল দাপোন অলপ ফাস্ট পঢ়াইছো কিয়নো আমাৰ চেপ্টাৰটো অলপ ডাঙৰ আছে আমি যিমান পাৰো সোনকালে আমি শেষ কৰি ৰিভিজন কৰাৰ কাৰণে আমি ট্ৰাই কৰিব লাগে প্ৰত্যেকটা লেসন যেটো আমি কভাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে মানে আমাৰ এটো লেসন প্ৰথম শেষ হ'ল তাৰ পিছত আমি যিকিটা লেসন আছে নেক্সট ভিডিওত আমি ডিসকাস কৰিম আমাৰ এটা দাপোনত কি থাকে আমি দাপোনটো আমি ভালকৈ বুজিব ট্ৰাই কৰিম এটো হল অবতল দাপোন এটো হল ইয়াৰ মেৰু পি বুলি কওঁ আমি ইয়াত কি থাকে সি থাকে ইয়াক মই কি বুলি কওঁ ফাস কেন্দ্ৰ বুলি কওঁ ফাস কেন্দ্ৰ আৰু ইয়াক আমি কি বুলি কওঁ মেৰু বুলি কওঁ আৰু ইয়াৰ মাজত কি থাকে এটা এফ থাকে তাক নেকি আমি ফোকাস বুলি কওঁ এই বস্তুটো বুজিবা ট্ৰাই কৰবা এফ আৰু পিৰ মাজত যিখিনি দৈৰ্ঘ্য থাকে তাক আমি কি বুলি কওঁ ফোকাস দৈৰ্ঘ্য পাহাড় বেয়া আছে বেনাপা ইয়াক আমি স্মল এফ এ দি ডিনোট কৰো আৰু ইয়াৰ যেটো এইখিনি দূৰত্ব আছে পিৰ পৰা সিৰ মাজত তাক আমি আৰ বুলি কওঁ ভাঁজ বেখাৰ্ড এটো বেখাৰ্ড ন ভাঁজ বেখাৰ্ড
আচ্ছা মানে এইখিনি যদি সাপোজ এইটো আছে এইখিনিতো আৰ হ'ব ন এইকাৰণেতো এইখিনি আমি আৰ বুলিয়ে লিখিম ফাৰ্ষ্ট বেখাৰটো ঠিকে আছে আৰু ইয়াত প্ৰলেপ আছে ৰাইট সাইড সেম একেদৰে উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব উত্তল দাপনৰ ক্ষেত্ৰত এনেকুৱা হ'ব উত্তল দাপনৰ ক্ষেত্ৰত ইয়াতে সি থাকিব আৰু ইয়াতে পি থাকিব ইয়াতে সি থাকিব আৰু ইয়াতে এফ থাকিব বাস এইখিনি আমি আৰ বুলি ক'ম এইখিনিক আমি এফ বুলি ক'ম এফ আৰু ইয়াতে কি থাকিব প্ৰলেপটো ভিতৰ ফালে থাকিব তো এটা কথা ইয়াতে যিবিলাক আমি প্ৰতিবিম্ব আঁকিম প্ৰতিবিম্ববিলাকৰ ৰশ্মি সদায় লেফ্ট টু ৰাইট আহিব কি হ'ব লেফ্টৰ পৰা ৰাইটক গ'লে লেফ্ট টু ৰাইটৰ পৰা ৰাইটক গ'লে আমাৰ ৰশ্মিকেইটা আহিব বাস আমি এতিয়া এইখিনি আছে দাপোনৰ অলপ কনচেপ্ট আমি শিকিলোঁ দাপোনৰ কেইটামান নিয়ম আছে সেই নিয়মকেইটা আমি এতিয়া শিকিম কি নিয়ম অৱতল দাপোনতো শিকাম মই উত্তল দাপোনৰ কাৰণে সেই নিয়মকেইটা শিকাম কেনেকুৱা সাপোজ ইয়াতে পি আছে ইয়াতে চি আছে ইয়াতে এফ আছে যদি অসীমৰ পৰা কিবা এটা অসীমৰ পৰা যদি লক্ষ্য বস্তু মানে এটা পোহৰৰ ৰশ্মি আহি ইয়াত খুন্দা মাৰে মানে অৱতল দাপোনত তেতিয়া কি হয় সেই যিটো ৰশ্মি আছে সেই ফকাছৰ মাজেৰে গুচি যায় কি ক'লোঁ মই যদি মুখ্য অক্ষৰ সমান্তৰালকৈ এটা ৰশ্মি আহি যিকোনো ৰশ্মি তেতিয়া ইয়াত যদি খুন্দা মাৰে সেই ফকাছৰ মাজেৰে গুচি যায় সেম একেদৰে যদি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে কি হয় ফকাছৰ মাজেৰে গুচি যায় আৰু ইয়াৰ উল্টা নিয়মটো কি হ'ব যদি ফকাছৰ মাজেদি আহে কোনোবা এটা ফকাছৰ মাজেদি যদি কোনোবা এটা ৰশ্মি আহে তেতিয়াহ'লে ই সমান্তৰালকৈ ওলাই গুচি যায় বাছ কি সমান্তৰালকৈ সোমালে ফকাছৰ মাজেদি যাব ফকাছৰ মাজেৰে সোমালে এই মুখ্য অক্ষৰপাত যে আছে তাৰ সমান্তৰালকৈ গুচি যায় এতিয়া উত্তৰত কি হ'ব চাবা চি আছে ইয়াতে বি আছে ইয়াতে এফ আছে কি হয় মই জানো যে লেফ্টৰ পৰা ৰাইটলৈ আহে সদায় লেফ্টৰ পৰা ৰাইট ইয়াতো এটা কথা ইয়াতেতো প্ৰলেপ আছে ইয়াততো সোমাই যাব নোৱাৰে ই ৰিফ্লেক্ট হ'ব এনেকুৱাকৈ ৰিফ্লেক্ট হ'ব যে এফৰ মাজেৰে যোৱা যেন লাগিব কিন্তু কি হ'ব ই সেনেকুৱাকৈ ৰিফ্লেক্ট হৈ যাব এফৰ মাজেৰে নাযায় সেম একেদৰে ই সমান্তৰালকৈ আহিব এফৰ মাজেৰে যোৱা যেন লাগিব কিন্তু এফৰ মাজেদি নাযায় যদি ই এফৰ মাজেদি যায় এফৰ মাজেদি গ'লে কি হ'ব ই সমান্তৰালকৈ গুচি যাব কিন্তু এফৰ মাজেদি যোৱা যেন না আছে এইখিনি ইমান আকৌ টান নহয় এইটো হ'ল তাৰপিছত আৰু এটা ৰুল আছে কি ৰুল আছে আৰু কেইটামান ৰুল আছে মই ৰুলকেইটা শিকাই দিওঁ ফাৰ্ষ্ট বেছি ইমান আমি টাইম লগাব নোৱাৰোঁ এইটো পি এইটো চি এইটো এফ যদি আমাৰ চিৰ মাজেৰে যায় লক্ষ্য যেনেকৈ যায় তেনেকুৱা আমাৰ ৰিটাৰ্ণ গুচি যায় আৰু আমাৰ এটা নিয়ম আছে যদি আমাৰ পিৰ মাজেৰে যায় এইটো যিমান এংগেল কৰে সিমান এংগেল কৰি কেনে সি ওলাই আহে বাছ এইকেইটাই আমাৰ নিয়ম এইকেইটা নিয়ম আমি খটুৱাই এটা মোষ্ট ইম্পৰ্টেণ্ট বস্তু এটা কৰিম তালিকা নম্বৰ 10.1 এই তালিকা নম্বৰ 10.1টো কৰাতে আমি বুজিবলৈ ট্ৰাই কৰিম যে প্ৰতিবিম্বৰ স্থান যে ফকাছৰ দল প্ৰতিবিম্বৰ আকাৰ যে সংকুচিত হ'ল বিন্দু আকাৰৰ হ'ল সদ হ'ল ওলোটা হ'ল কি বস্তু কি আচলতে এইবিলাক আমি সেইটো জানিবলৈ চেষ্টা কৰিম কেনেকুৱাকৈ চেষ্টা কৰিম এতিয়া আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ প্ৰথমতে অসীমত আছে মানে লক্ষ্য বস্তু কৰিছে আমি এইটো ক'ৰ কাৰণে অনলি অৱতল দাপোনৰ কাৰণে শিকিম আমি এখন আছে অৱতল দাপোন ভালকৈ আঁকিবা তোমালোকে কম্পাছেৰে ইয়াত চি থাকে ইয়াত পি থাকে আৰু ইয়াত এফ থাকে কি কৈছে লক্ষ্য বস্তু অসীম দূৰত্বৰ পৰা কি হৈছে কিবা এটা লক্ষ্য বস্তু যদি সমান্তৰালকৈ আহে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে কি হয় সদায় ফকাছৰ মাজেৰে গুচি যায় আৰু অৱতল দাপোনত প্ৰলেপটো ৰাইট চাইডে থাকে উত্তল দাপোনতো প্ৰলেপটো ৰাইট চাইডে থাকে কিন্তু মই কি কৈছোঁ বাৰবাৰ চামুচত তোমালোকক মই আৰু এটা এক্সাম্পল দিম যদি মই ইয়াতে মই চাওঁ চামুচখনৰ মই এইটো ফালে তেতিয়া মই সদায় নিজকে ওলোটা দেখা পাম আৰু মই উল্টা ফালে যদি চাম মই সদায় কি দেখা পাম নিজক চিধা দেখা পাম কি হ'ব অৱতল দাপোনত সদায় কি হয় ওলোটা প্ৰতিবিম্বই আমি দেখাবলৈ পাওঁ কিন্তু এটা ক্ষেত্ৰত আমি থিয় পাওঁ সেইটো কিয় পাওঁ মই বুজাম আৰু উত্তল দাপোনত আমি সদায় থিয় প্ৰতিবিম্বই দেখিবলৈ পাওঁ আৰু ইয়াতে আমি নিজকে ওলোটা দেখা পাওঁ আৰু ওলোটা হোৱা মানে সৎ মানে কি জানা সৎ মানে হ'ল ৰিয়েল আৰু এটা যে আছে অসৎ মানে হ'ল ভাৰ্চুৱেল ই ৰিয়েলিটি নহয় আমাৰ লাগে যে ৰিয়েল কিন্তু ৰিয়েল নহয় বস্তুটো আচলতে বস্তু বুজি পাইছা চাগে অলপমান বুজিবলৈ ট্ৰাই কৰা বেছি ইমান একো নালাগে ইয়াত অসীম দূৰত্বৰ থাকিলে লক্ষ্য বস্তুটো যদি অসীম দূৰত্বত চাব এইটো অসীম দূৰত্বত আছে লক্ষ্য বস্তু কি হ'ব ফকাছৰ মাজেৰে যাব সেম একেদৰে খুন্দা মাৰিব ফকাছৰ মাজেৰে যাব অসীমৰ পৰা আহি ষ্ট্ৰাইক কৰিব ফকাছৰ মাজেৰে যাব অসীমৰ পৰা আহি খুন্দা মাৰিব ফকাছৰ মাজেৰে যাব কি হ'ব মানে যে ফকাছৰ হ'ব প্ৰতিবিম্বৰ স্থান কৰিব ফকাছত হ'ব প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব অতি সংকুচিত
মানে বহুত সৰু হ'ব ডাইৰেক্ট এফতে আহি আছে না গোটেইকেইটা মানে কি হ'ব বহুত বেছি সৰু হ'ব অতি সংকুচিত হ'ব আৰু বিন্দু আকাৰৰ হ'ব বিন্দু টাইপৰ হৈ যাব আৰু ই কি হ'ব সদ হ'ব মই কৈছিলোঁ যে অৱতল দাপনৰ ক্ষেত্ৰত প্ৰত্যেকটা সদ হয় আৰু কি হয় ই ওলোটা হ'ব সদ হোৱাৰ লগে লগে ই ওলোটা হৈ যাব ঠিক আছে ইজি নেক্সট কি আছে নেক্সট অৱতল দাপনৰ ক্ষেত্ৰত আছে পি চি আৰু এফ কি আছে চিৰ বাহিৰত মানে এইখিনি মানত যদি এ বি এটা থাকে ইমেজ ক'ত হ'ব ইয়াতে খুন্দা মাৰি ক'ৰ মাজেৰে যাব ফ'কাছৰ মাজেৰে যাব তাৰপিছত ফ'কাছৰ মাজেৰে যোৱাৰ পিছত আমি আৰু এটা কি জানো যে আমি জানো যদি চিৰ মাজেদি যায় তেতিয়াহ'লে কি হ'ব চিৰ মাজেদি গুচি যাব মানে এইটো কি হ'ব চি আৰু এফৰ মাজত আৰু কাৰ্চিন তলফালে আহিল না ইমেজটো এই এক্সিছডাল তলফালে আহিল এক্সিছডাল ওপৰফালে ভাবিছিলোঁ আমি মানে এইটো ওপৰফালে আছিল এইটো কোনফালে আহি যাব তলফালে আহি যাব আৰু বিটো কোনফালে আহি যাব ওপৰফালে মানে এই কাৰ্চিনডাল এনেকুৱা টাইপৰ হ'ব মানে কি হ'ব চিৰ বাহিৰত থাকিলে চি আৰু এফৰ মাজত হ'ব চি আৰু এফৰ মাজত হৈছে ঠিকে আছে নেক্সট কি হ'ব সংকুচিত হ'ব অলপ সৰু হ'ব এইটোত চাইটো সৰু হৈছে ন তাৰপিছত কি হ'ব সদ হ'ব আৰু লগতে ওলোটা হ'ব ঠিক আছে আমাৰ চিটোৰ কাৰণে আমি কৰি ল'লোঁ এইটো চিৰ কাৰণে আছিল এইটো অসীমত আছিল নেক্সট কি আছে চি নহয় এইটো চিৰ বাহিৰত আছিল চিৰ বাহিৰত এইবাৰ আমি চিট দিম চিট কৰিম ইয়াতে কি হ'ব এইটো পি এইটো চি আৰু এইটো এফ যদি আমি চিট প্ৰতিবিম্বটো লওঁ কি হ'ব এ আৰু বি আমি প্ৰথম জানো যে সমান্তৰালকৈ যদি যায় এফৰ মাজেৰে গুচি যাব আৰু নেক্সট যদি আমাৰ এফৰ মাজেৰে যায় তেতিয়াহ'লে সমান্তৰালকৈ ওলাই আহিব মানে এইটো মোৰ অলপ অকাত প্ৰব্লেম হৈছে নহ'লে বা কি হ'ল হয় চিটে আহিলোঁ ডাইৰেক্ট চিট আহিলে এ ডেছ বি ডেছ হ'ল হয় চিট যদি মানে এইটো চাবা তোমালোকে যদি লক্ষ্যবস্তুটোৰ স্থান চিট থাকে তেতিয়াহ'লে প্ৰতিবিম্বটোৰ স্থানো চিটে হয় আৰু লগতে একে আকাৰৰ হয় সত আৰু ওলোটা হয় এইটো ওলোটা হৈছে সেইখিনি ঠিকে আছে সতো হৈছে মানে ওলোটা হয় মানে এইটো সদ হয় ন সতো হৈছে আৰু মই অলপমান ৰাফলি আঁকি দিছোঁ তোমালোকক বুজিবলৈ ট্ৰাই কৰিবা আৰু ইমেজকেইটা মই দেখুৱাই দিম অলপ পিছত তোমালোকক আৰু এইটো কি হৈছে একে আকাৰৰে হৈছে আৰু সত আৰু ওলোটা হৈছে এইবাৰ চি আৰু এফৰ মাজত আছে মানে অলপকৈ কাষ চাপে আহিয়ে থাকিব এইখিনি আছে ইয়াতে এইটো পি ইয়াতে এইটো চি ইয়াতে এইটো এফ এইবাৰ কি আছে চি আৰু এফৰ মাজত এইখিনিত আছে এ আৰু বি এইটো কি হ'ব ইয়াতে আহি খুন্দা মাৰিব ই এফৰ মাজেৰে গুচি যাব চেম একেদৰে ইয়াতে যদি এফৰ মাজেৰে যায় কি হ'ব সমান্তৰালকৈ গুচি যাব মানে কি হ'ব চাবা ই ইয়াতে সমান্তৰালকৈ আহি কি হ'ল কাৰ্চিন দিবা তাৰপিছত ইয়াতে এফৰ মাজেৰে গৈ কি হ'ল সমান্তৰালকৈ ওলাই গ'ল ক'ত কাটাকাটি কৰিলে ৰেখা দুডালে ইয়াত কাটাকাটি কৰিলে এইটো বি ডেছ হ'ব এইটো এ ডেছ হ'ব মানে তলফালে আহিলে আমি কাৰ্চিনডাল তলফালে দি দিম এতিয়া কি হ'ল ইয়াত চাই ডাঙৰ হ'ল না কি হ'ব ইয়াতে যে চিৰ আঁতৰত হ'ব ঠিক আছে চিৰ আঁতৰত হৈছে চিট চাই অলপ বাহিৰত হৈছে ইমেজটো আৰু কি হৈছে ইয়াৰ বিবৰ্ধিত হৈছে মানে ডাঙৰ হৈছে বিবৰ্ধিত মানে ডাঙৰ সংকুচিত মানে সৰু আৰু অতি বিবৰ্ধিত মানে বহুত ডাঙৰ অতি সংকুচিত মানে বহুত সৰু বিবৰ্ধিত হৈছে সদ হৈছে ঠিক আছে সতে হৈছে ৰিয়েল হৈছে আৰু ওলোটা হৈছে বাছ এইটো বুজি পালোঁ আমি নেক্সট এবাৰ আছে এফত এবাৰ ক'ত আছে পি এফ আৰু চি এবাৰ আছে এফত থাকিলে কি হ'ব ইয়াতে খুন্দা মাৰিব এফৰ মাজেৰে গুচি যাব এফৰ মাজেৰে আৰু ইয়াতে চিৰ মাজেৰে যাব চিৰ মাজেৰে গৈ ৰিটাৰ্ণ আহিব এইটোত কি হ'ব চিৰ মাজেৰে গৈ ৰিটাৰ্ণ আহিব আৰু লগতে এফত হ'লে আৰু ই কোনোদিনে কি হয় লগ নালাগে ইয়াক লগ নালাগিলে ই কি হ'ব অসীমত লগ লাগিব বুলি আমি ভাবিম অসীমত লগ লাগিব বুলি ভাবিম আমি ইয়াক কি ক'ম যে ফ'কাছত যদি হয় কি হয় তাৰ প্ৰতিবিম্বৰ স্থান অসীমত হয় অতি বিবৰ্ধিত হয় বহুত ডাঙৰ হয় আৰু লগতে সত আৰু ওলোটা হয় বাছ তাৰপিছত নেক্সট আছে আমাৰ পি আৰু এফৰ মাজত যদি মানে ই সমান্তৰালকৈ গুচি যাই থাকিব ন লাইফ টাইম মানে লগ লাগিব নেকি কিন্তু আমি ভাবি লওঁ যে অসীমত লাগিব লগ তাৰপিছত এফ ঠিক আছে প্ৰলেপটো দি ল'বা তোমালোকে মই এইখিনি ৰাফলি শিকাই আছোঁ মানে বুজি পোৱাৰ কাৰণে যদি অলপ ৰিভিজন হৈ যায় পি আৰু এফৰ মাজত হ'লে এইখিনিত আছে এইখিনিত থাকিব এইটো প্ৰতিবিম্ব এ বি এইটো ইয়াতে খুন্দা মাৰি কি হ'ব ফ'কাছৰ মাজেৰে গুচি যাব চেম একেদৰে ইয়াতে যদি মই এইখিনিত খুন্দা মাৰি দিওঁ তেতিয়া কি হ'ব এইটো এনেকুৱাকৈ গুচি যাব এইটো কি হ'ব এইটো চাবাচোন এইটো আগফালে গৈ আছে সৰু হৈ গৈ আছে কিন্তু পিছফালে গৈ আছে বহল হৈ গৈ আছে হয় না
এটা টাইমত ইটো বহুত বেছি বল হৈ যাব লগে নালাগো তো এটা কথা এবাৰ ভাবিছোঁ যদি মই এইটো অলপ আগুৱাই দিওঁ যদি মই ডট লাইন দি অলপ আগুৱাই দিওঁ ইটো লগ লাগিব ন মানে এইখিনি মানে কটাকটি কৰিব যেন মোৰ লাগিব ফিল হ'ব কি হ'ব যে পি আৰু এফৰ মাজত থাকিলে দাপোনৰ পিছফালে হয় দাপোনৰ পিছফালে হৈছে নহয় না আৰু কি হৈছে ডাঙৰ হৈছে বিবৰ্ধিত হৈছে আৰু লগতে কি হৈছে অসত আৰু থিয় হৈছে থিয় হোৱাৰ লগে লগে মই কি গম পাওঁ থিয় হ'ল আৰু অসত মানে কি হৈছে ভাৰ্চুৱেল ই ৰিয়েল নহয় ইমেজটো আমি ভাবিম যে ৰিয়েলৰ দৰে কিন্তু ই ৰিয়েল নহয় ভাৰ্চুৱেল হয় কিন্তু ই কি হয় দাপোনৰ সেইটো চাইডে থাকে কেতিয়া হয় এইটো ফ'কাছ আৰু পিৰ মাজত যদি তাৰ লক্ষ্য বস্তুটোৰ স্থান থাকে বাছ এইখন বহুত বেছি ইম্পৰ্টেণ্ট ভালকৈ চাবা মই বুজাই দিলোঁ ক'ত কি আছিল এইবাৰ আছে আমাৰ এইখনৰ পৰা আমি গম পালোঁ তাৰপিছত এইখনত তোমাৰ কি আছে মই বুজাইছোঁ ইয়াতে তোমাৰ ইমেজকেইটা এনেকুৱা টাইপৰ মই এইকেইটা এতিয়া আঁকি দিলোঁ এইটো চাব পাৰা তোমালোকে এইটো অলপ বেলেগ ধৰণে আঁকিছে এইটো তুমি এনেকুৱা ধৰণেও আঁকিব পাৰা কিন্তু মই যিটো দিছোঁ সেইটোও শুদ্ধ হয় এইটো এনেকুৱাকৈ আঁকিব পাৰা তোমাৰ নিজৰ ইচ্ছা এই ছয়টা দিয়া আছে ভালকৈ প্ৰেক্টিছ কৰিবা আৰু অৱতল দাপোনৰ ব্যৱহাৰ কি সেইটো জনাটো আমাৰ কাৰণে বহুত বেছি দৰকাৰ এইটো ভালকৈ পঢ়িবা এইটো পেৰেগ্ৰাফ এবাৰ আহিল উত্তল দাপোনৰ ইমেজ গঠন উত্তল দাপোনৰ দুটাই হয় অসীম দূৰত্বত লক্ষ্যবস্তু আৰু অসীম দূৰত্বৰ পৰা দাপোনৰ মাজত এতিয়া উত্তল দাপোন এনেকুৱা টাইপৰ ইয়াতে পি থাকে ইয়াতে চি থাকে ইয়াতে এফ থাকে এইটো ডট এইখিনিত প্ৰলেপ থাকে কি হয় অসীমৰ পৰা যদি কোনোবা এটা বিন্দু আহে প্ৰথমত অসীমতে আছিল কি হয় ফ'কাছৰ মাজেৰে যোৱা যেন লাগে কিন্তু ই এনেকৈ চিটিকি যায় চেম একেদৰে অসীমৰ মাজেৰে পেৰেলেলি আহিলে ফ'কাছৰ মাজেৰে যোৱা যেন লাগে মানে ইজি আৰু এইখিনি ইমান টান নহয় কি হয় ফ'কাছৰ মাজত ভালকৈ কিবা তোমালোকে কি হয় প্ৰথমটো অসীম দূৰত্বত ফ'কাছত আৰু দাপোনৰ পিছফালে ফ'কাছত হয় মানে দাপোনৰ পিছফালে ক'ত হয় ফ'কাছ বিন্দুটো দাপোনৰ পিছফালে এইখিনিক আমি কি বুলি কওঁ এইখিনি জেগাক আমি দাপোনৰ আগফাল বুলি কওঁ আৰু দাপোনৰ ৰাইট ছাইডক আমি দাপোনৰ পিছফাল বুলি কওঁ দাপোনৰ লেফ্ট ছাইডটো আমি আগফাল ৰাইট ছাইডটো পিছফাল লেফ্টটো আগফাল আৰু ৰাইটটো পিছফাল ঠিকে আছে এইখিনি জনাটো দৰকাৰ আমি তাৰে পিছত ইয়াতে পিছফাল হ'ল ফ'কাছত অতিশয় সংকুচিত আৰু বিন্দু আকাৰৰ অতিশয় সংকুচিত বহুত বেছি সৰু আৰু বিন্দু আকাৰৰ আৰু ই অসৎ মানে যিহেতু ডট লাইন দিছোঁ ভাৰ্চুৱেল ডট লাইন দিয়াৰ লগে লগে অসৎ হৈ গ'ল আৰু ই থিয় হ'ল মানে আমি যিহেতু মানে যিবিলাক ৰাইট ছাইডে থাকে তাক আমি থিয় বুলি আমি গণ্য কৰোঁ ঠিক আছে এইখিনি হৈ গ'ল আৰু নেক্সট আমাৰ এটা আছে এইটো কেনেকুৱা হ'ব ক'ত হ'ব চাবা ইয়াত পি আছে ইয়াত প্ৰলেপ আছে ইয়াত এফ আছে আৰু ইয়াত চি আছে কি হ'ব এইটো মানে অসীম দূৰত্বৰ পৰা দাপোন মেৰু পিৰ মাজত অসীমৰ পৰা দাপোন মানে এইখিনি মানত বুলি ভাবি ল'লোঁ মই এ আৰু বি এইটো কি হ'ব ইয়াতে খুন্দা মাৰিব আৰু চিটিকি যাব কিন্তু এফৰ মাজেৰে যোৱা যেন লাগিব আৰু এটা কি হ'ব চিৰ মাজেৰে যোৱা যেন লাগিব কিন্তু চিৰ মাজেৰে নাযায় এইটো ক'ত থাকিব পি আৰু এফৰ মাজতে থাকিব এ ডেছ বি ডেছ কি হ'ব কিন্তু এইটো লক্ষ্য বস্তুত চাই এইটোৰ ইমেজটো কি হ'ব সৰু হ'ব এইটো কি হ'ব সংকুচিত অলপ সৰু হ'ব আৰু অসৎ আৰু থিয় হ'ব লগতে পি আৰু এফৰ মাজত দাপোনৰ পিছফালে থাকিব মই কি বুলি কৈছোঁ ৰাইট ছাইড মানে পিছফাল মানে দাপোনৰ পিছফালে থাকিব আৰু ইয়াতে কি আছে ইয়াতে তোমালোকে চাবা ইয়াতে উত্তল দাপোনৰ ব্যৱহাৰ আছে উত্তল দাপোনৰ ব্যৱহাৰখিনিও চাবা উত্তল দাপোন আমি চাবি অৱতল দাপোনত মুখ্য ফ'কাছৰ সংজ্ঞা গোলাকাৰ দাপোনত মানে ভাঁজ বেহাৰ যদি হয় এতিয়া মই এটা কথা কওঁ আৰটো কি হয় ফ'কাছৰ দুগুণ হয় যিহেতু আমাৰ চি আৰু পিৰ মাজত যিটো আৰ থাকে সেই আৰ আৰু যিটো এফ থাকে এফটো সম মাজত থাকে নে নাথাকে সম মাজত থাকিলে এফটো আমি কি লিখিব পাৰোঁ এফটো R/2 মানে ফ'কাছটো কেনেকুৱা টাইপৰ R = 2F হয় কিন্তু ফ'কাছৰ ভেলু আৰৰ ভেলু যদি 20 থাকে ফ'কাছ কিমান হ'ব 10 হ'ব একদম ইজি আৰু এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে এইটো হ'ল অৱতল দাপোন আৰু গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় ব্যৱহাৰ কৰা হয় কাৰণ ই ডাঙৰ যিবিলাক মানে ইমেজ আছে ডাঙৰ ইমেজবিলাক আমাক সৰু ৰূপত আমাক দেখুৱাই দিয়ে ইমান ডাঙৰ ইমেজটো আমি সৰু হিচাপত দেখা পাইছোঁ না নহয় সেইকাৰণে আমি উত্তল দাপোন ডাঙৰ গাড়ীবিলাক যদি আমি সৰু আইনাখনতে দেখা পাওঁ আমি তেতিয়া আমাৰ কাৰণে বেছি ভাল হ'ব ঠিক আছে এইখিনি পিছত আমি যিটো গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা আছে আমি সেইখিনি শিকিম গোলাকাৰ দাপোনৰ সূত্ৰ আৰু বিবৰ্ধনৰ বিষয়ে আমি এতিয়া আলোচনা কৰোঁ
এইখিনি আমি আলোচনা কৰাৰ পিছত আমি আমাৰ মেইন যিটো টপিক আছে সেইটোত আমি আহিম মেথছবিলাকে আমাৰ যিহেতু কুৱেশ্যন আহে যিখিনি এতিয়ালৈ শিকালোঁ সেইখিনি আশা কৰোঁ তোমালোকে বুজি পালা ঠিক আছে আমি কাৰ্টেজিয়ান প্লেনখন জনাটো দৰকাৰ কিয়নো চাবা এইটো সাইডে আমাৰ কি থাকে প্লাছ থাকে আৰু ইয়াৰ ওপৰ সাইডে কি থাকে আমাৰ প্লাছ থাকে এইটো সাইডে আমাৰ ইয়াত কি থাকে মাইনাছ থাকে কিন্তু ইয়াৰ ওপৰ ফালে আমাৰ কি থাকে প্লাছ থাকে জনাটো দৰকাৰ আৰু ইয়াৰ ওপৰ ফালে কি থাকে আমাৰ প্লাছ থাকে ইয়াৰ আমাৰ তল ফালে কি থাকে মাইনাছ থাকে কিন্তু ইয়াত আমাৰ কি থাকে মাইনাছ থাকে আৰু ইয়াত আমাৰ তল ফালে কি থাকে প্লাছ থাকে মানে এইটো প্লাছ আছে না এক্সিছ পাত এই তল ফালে আলে আমাৰ কি যাব প্লাছ যাব এইখিনি জনাটো দৰকাৰ এতিয়া কিয় এইখিনি জনাটো দৰকাৰ কিয়নো এখন অবতল দাপোন মই এক্সাম্পল হিচাপে লৈ লৈছোঁ এখন অবতল দাপোন ইয়াত কি থাকিব ইয়াত তোমাৰ পি থাকিব তাৰপিছত এইটো আমি ইয়াতে কি লৈছে এক্স আৰু এক্স ডেছ হিচাপে লৈছে এইটো এক্স এক্সিছ বুলি ভাবিম মই এইটো এক্স ডেছ কি হ'ব ইয়াক মই এম এন নাম দি দিম ইয়াৰ কি থাকিব এটা চেণ্টাৰ থাকিব ইয়াতে কি থাকিব এটা ফ'কাছ থাকিব বাছ এইখিনি কি হ'ব চাবা ইয়াতে চাপ'জ এটা মোৰ লক্ষ্যবিন্দু আছে এ বি বুলি এই এ বিৰ ওপৰৰ উচ্চতাৰ দিশ কিমান হ'ব ওপৰ ফালে যেহেতু আছে এই এ বিটোৰ ভেলু কি হ'ব সদায় পজিটিভ হ'ব ইয়াতে দিয়া আছে ভালকৈ চাবা মই ইয়াতে দেখুৱাই দিছোঁ তোমাক ওপৰৰ দিশৰ উচ্চতা প্লাছ পজিটিভ তাৰপিছত আপতিত ৰশ্মিৰ দিশ আমাৰ ৰাইট চাইডে থাকে আপতিত ৰশ্মি আৰু বাওঁফালৰ দূৰত্ব মানে কি এই যিটো আমাৰ পিৰ পৰা যিটো লক্ষ্যবস্তুৰ মাজত দূৰত্ব আছে পিৰ পৰা যিটো আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব আছে তাক আমি কিহেদি ডিনোট কৰোঁ ইয়াতে চাবা লক্ষ্যবস্তুৰ দূৰত্ব মেৰুৰ পৰা আমি লক্ষ্যবস্তুৰ দূৰত্বক আমি ইউ বুলি কওঁ ইউ আৰু ই সদায় কি থাকে ই সদায় নেগেটিভ হয় ইয়াৰ ভেলুটো কি হয় নেগেটিভ হয় কাৰণ চাবা ইয়াৰ পৰা যদি আমি ইয়ালৈকে আহোঁ এই এক্সিছডাল কি থাকে এইফালে পজিটিভ এইফালে নেগেটিভ মানে আমাৰ এইকেইটা ভেলু কি থাকে আমাৰ নেগেটিভত থাকে মানে এইটো আমাৰ নেগেটিভ হ'ব আৰু নেক্সট আমাৰ কি হ'ব যদি আমাৰ সৌ দিশে দূৰত্ব থাকে মানে বাওঁফালৰ দূৰত্বটো এইটো হ'ল কিন্তু আমাৰ তলফালে চাপ'জ আমাৰ ইমেজটো আছে ইমেজটো আমাৰ তলফালে আছে এ ডেছ আৰু বি ডেছ তেতিয়াহ'লে এইটো কি হ'ব এইটো আমাৰ নেগেটিভ হ'ব ইয়াৰ ভেলুটো মানে ইমেজটোৰ ভেলু আমাৰ কি ওলাব নেগেটিভ ওলাব তলৰ দিশৰ উচ্চতা আমাৰ নেগেটিভ হ'ব ওপৰৰ দিশৰ পজিটিভ হ'ব কিন্তু কাৰ্টেজিয়ান প্লেনত আমাৰ ওপৰৰ দিশে পজিটিভ হয় আৰু আমাৰ তল দিশে নেগেটিভ হয় এইখিনি অলপ বুজিবলৈ ট্ৰাই কৰা তেতিয়া এই মেথছকেইটা আমাৰ শুদ্ধ হ'ব আৰু যদি ৰাইট চাইডে থাকিলে এইটো পজিটিভে হ'ব ওপৰ ফাল হওক তল ফাল হওক একো প্ৰব্লেম নাই আৰু ইয়াতে আছে সৌ দিশৰ দূৰত্ব পজিটিভ আৰু তলৰ উচ্চতা নেগেটিভ এইটো ভালকৈ লিখি লোৱা মানে কিতাপৰ পৰা ওলাই পেজ নম্বৰ 169 পৰা ভালকৈ লিখি লোৱা আৰু এতিয়া আহিল আমাৰ ফৰ্মুলাটো যে সাপোজ আমাৰ যেটো ফোকাসৰ পৰা যেটো পিৰ দূৰত্ব হেতু আমি এফ বুলি কওঁ এই এফ টো আমাৰ নেগেটিভ হ'ব আৰু যেটো আমাৰ পিৰ পৰা আমাৰ ইমেজৰ দূৰত্ব আছে তাক আমি ভি বুলি কওঁ হেতু যদি আমাৰ মানে যদি আমাৰ মিৰৰৰ আগফালে থাকে তেতিয়া হলি ই নেগেটিভ হ'ব আৰু যদি আমাৰ পিছফালে থাকে তেতিয়া হলি আমাৰ পজিটিভ হ'ব আচ্ছা আগফালে থাকিলে আমি এটো জানিব লাগিব যে আগফালে আছে কাৰণে আমাৰ কি হৈছে নেগেটিভ হৈছে যদি আমাৰ পিছফালে থাকে তেতিয়া আমাৰ পজিটিভ হ'ব আৰু কিন্তু উচ্চতাটো তাৰ কিন্তু মাইনাস হ'ব মানে লক্ষ্যবস্তুৰ উচ্চতা এই লক্ষ্যবস্তুৰ দূৰত্ব আৰু উচ্চতাটো জনাটো দৰকাৰ লক্ষ্যবস্তুৰ উচ্চতাটো নেগেটিভ হ'ব কিন্তু নহয় প্ৰতিবিম্বৰ উচ্চতাটো নেগেটিভ হ'ব কিন্তু প্ৰতিবিম্বৰ মানে দূৰত্বটো কিন্তু প্ৰতিবিম্বৰ দূৰত্বটো নেগেটিভ হ'ব আৰু এটো লক্ষ্যবস্তুৰ যেটো উচ্চতা আছে এটো পজিটিভ হ'ব আৰু লগতে লক্ষ্যবস্তুলৈ যেটো দূৰত্ব আছে মেৰুৰ পৰা হেতু তোমাৰ নেগেটিভ হ'ব এটো জনাটো দৰকাৰ অলপ মানে কনফিউজ লাগি যায় সেইকাৰণে মই ক'লো ইয়াৰ ফৰ্মুলাটো আমাৰ নৰ্মেল ফৰ্মুলা কিছে 1/v + 1/u = 1/f এইটো হল দাপোনৰ কাৰণে গোলাকাৰ দাপোনৰ কাৰণে এইটো ফৰ্মুলা কি 1/v মানে কি 1/ লক্ষ্যবস্তুৰ পৰা তোমাৰ 1/ প্ৰতিবিম্বৰ দূৰত্ব প্লাস 1/ লক্ষ্যবস্তুৰ দূৰত্ব = 1/ ফোকাস দৈৰ্ঘ্য ঠিক আছে এখিনি হল তাৰপিছত আমাৰ এটা আছে বিবৰ্ধনক আমি m বুলি ডিনোট কৰোঁ
এম বুলি লিখোঁ মানে আমি এক ইংলিছত ম্যাগনিফিকেশ্যন বুলি কওঁ এইটো ইংলিছ টাৰ্মগিলা মনত ৰখাটো ভাল কিয়নো ফিউচাৰত যদি ইংলিছ মিডিয়াম লোৱা যায় তেতিয়া কাম আহে প্ৰতিবিম্বৰ উচ্চতা h ড্যাশ আৰু লক্ষ্যবস্তুৰ উচ্চতা h আৰু m আছে h ড্যাশ বাই h আৰু আমি ইয়াক আমি আৰু এটা নিয়মত লিখিব পাৰোঁ h ড্যাশ বাই h লগতে ইয়াক আমি মাইনাছ v বাই u লিখিব পাৰোঁ এইখিনি মই জনাটো দৰকাৰ আমি চাই লওঁ এবাৰ ভালকৈ কিতাপতো চাই লওঁ তাৰপিছত আমি ইয়াত আহিম তাৰপিছত ইয়াত তলত এটা লাইন আছে কি আছে লক্ষ্যবস্তুৰ উচ্চতা ধনাত্মক বিবেচিকা হয় কাৰণ লক্ষ্যবস্তুটোৰ সচৰাচৰ মুখ্য অক্ষৰ ওপৰ ফালে থাকে অসৎ প্ৰতিবিম্বৰ বাবে প্ৰতিবিম্বৰ উচ্চতা ধনাত্মক গণ্য কৰা যদি প্ৰতিবিম্বৰ উচ্চতা ধনাত্মক মানে প্ৰতিবিম্বটোৰ যদি উচ্চতা যিটো প্ৰতিবিম্বৰ উচ্চতা আছে সেইটো যদি পজিটিভ হয় তেতিয়াহ'লে কি হয় বুলি কৈছে প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব হয় তাৰপিছত কিন্তু সৎ প্ৰতিবিম্বৰ বাবে ইয়াক ঋণাত্মক গণ্য কৰা যদি আমাৰ নেগেটিভ থাকে নেগেটিভ থাকিলে আমি গম পাম ই মানে সৎ প্ৰতিবিম্ব আৰু লগতে ই কি হ'ব সৎ প্ৰতিবিম্ব হোৱাৰ লগে লগে আমি কি বুলি জানো ই ওলোটা হৈ যায় সৎ মানে ওলোটা হয় নে নহয় সৎ বুলি কোৱা হয় আৰু বিবৰ্ধনৰ মাজত ধনাত্মক চিন থাকিলে বুজা যায় যে প্ৰতিবিম্বটো অসৎ আৰু যদিহে বিবৰ্ধনত যদি m পজিটিভ ভ্যালু পাওঁ আমি তেতিয়াও আমি কি বুলি কওঁ m পজিটিভ ভ্যালু পালেও আমি তাক প্ৰতিবিম্বটো অসৎ বুলি ক'ব পাৰোঁ মানে ভাৰ্চুৱেল বুলি ক'ব পাৰোঁ যিটো নেকি আমাৰ দাপোনখনৰ পিছফালে ক্ৰিয়েট হ'ব ঠিক আছে ইয়াতে বহুত ইম্পৰ্টেণ্ট মেথছ দুটা আছে সেই দুটা মেথছ মানে প্ৰত্যেকবাৰ এটা নহয় এটা আহে এটা মেথছৰ এটা মই কৰি দিওঁ বাকী এটা তোমালোকে প্ৰেক্টিছ কৰ মই বুজাই দিওঁ তোমালোকে কৰিবা ভালকৈ এতিয়া কি আছে বাছ এখনৰ পিছফালে চোৱা উত্তল দাপোন এখনৰ ভাঁজ বেহাৰটো 3 মিটাৰ ঠিক আছে উদাহৰণ 10.1 ক্যালকুলেট তোমালোকে নিজে কৰিবা মই বুজাই দিওঁ কি আছে বাছ এখনৰ পিছফালে চোৱা উত্তল দাপোনটো এনেকুৱা টাইপৰ ইয়াত চি থাকে তাৰপিছত ইয়াত থাকে পি আৰু ইয়াত থাকে এফ ইয়াতে কি কৈছে ভাঁজ বেহাৰটো কোনখিনিক কয় চি আৰু পিৰ মাজত থকা ডিষ্টেঞ্চখিনিক ভাঁজ বেহাৰটো বুলি কয় আৰু মই প্ৰথমতে কৈছোঁ এইটো এক্স এক্সিছ এইটো এক্স ড্যাশ এক্সিছ মানে এইটোৰ ভ্যালু কিমান হ'ব পজিটিভ ভ্যালু পাম মানে r আমি কি পাম +3 ঠিকে আছে r আমি +3 পাম +3.00 মিটাৰটো লিখি দিছোঁ আকৌ প্ৰব্লেম নাই তাৰপিছত আমাৰ কি আছে ইয়াতে তাৰপিছত আছে দাপোনখনৰ পৰা ইমান মিটাৰ দূৰত্বত বাছ এখনৰ প্ৰতিবিম্বৰ স্থান বাছখনৰ প্ৰতিবিম্বৰ স্থানটো ক'ত বুলি কৈছে প্ৰতিবিম্বৰ স্থানটো বুলি বাছ দাপোনখনৰ পৰা ইমান মিটাৰ দূৰত্ব দাপোনখনৰ মানে ক'ত আছে পিছফালে আগফালে আছে ইমান মিটাৰ দূৰত্বত প্ৰতিবিম্বটো হৈছে প্ৰতিবিম্বৰ স্থান দাপোনখনৰ পিছফালে ঠিকে আছে স্থান প্ৰকৃতি নিৰ্ণয় কৰিব লাগে ভিৰ ভ্যালু আমাৰ ওলাই যাব 1.5 মিটাৰ ঠিক আছে দাপোনখনৰ প্ৰতিবিম্ব উত্তল দাপোন হোৱাৰ লগে লগে আমাৰ যেহেতু আমাৰ এইখিনি হৈ যাব যেহেতু প্ৰতিবিম্বৰ দূৰত্ব কি বুলি কৈছে দাপোনখনৰ মানে 5 মিটাৰ দূৰত থকা বাছখনৰ প্ৰতিবিম্বৰ স্থান এতিয়া প্ৰতিবিম্বৰ স্থান ক'ত আছে বাছখনৰ মানে থকা বাছখনৰ দাপোনখনৰ পৰা মানে কি প্ৰতিবিম্বৰ স্থানটো থাকিব দাপোনখনৰ আগফালে থাকিব মানে এইখিনিত আমাৰ প্ৰতিবিম্বটো থাকিব আৰু লগতে এইখিনিত থকাৰ লগে লগে আমি এইখিনি মানে যদি প্ৰতিবিম্বটো থাকে ওপৰ ফালে থাকে না তল ফালে থাকে আমি পিছত গম পাম এইটো সদ হ'ব না ওলটা হ'ব কিন্তু কি হ'ব এইটো তেতিয়া এইটো হ'ব কি তোমাৰ ইউৰ ভ্যালুটো আমি কি লিখিব লাগিব মাইনাছ ইউৰ ভ্যালু মানে এইটো দাপোনখনৰ মানে এইটো এনেকুৱা টাইপৰ হ'ব তোমাৰ এইটো কি হ'ব 5 মিটাৰ -5 মানে এইটো হ'ব আমাৰ লক্ষ্য বস্তু এটা প্ৰতিবিম্ব মানে যিটো আমাৰ ভিৰ ভ্যালু আছে এইটো আমাৰ লক্ষ্য বস্তু পাই গেলো প্ৰতিবিম্বৰ ভিৰ ভ্যালুটো কি হ'ব ভিৰ ভ্যালু ওলোৱাৰ লগে লগে আমি কি জানো 1/v + 1/u = 1/f ঠিক আছে আমি v পাই যাম এটোত বহাই কেনে ইউৰ ভ্যালু আছে যেহেতু r আছে কিন্তু আমাৰ তাত f নাই আমি কি জানো r = কি 2f মানে আমি f ৰ ভ্যালু কি পাম r/2 মানে কি 3/2 কৰাৰ লগে লগে আমি 1.5 মানে আমি কি পাই যাম f ৰ ভ্যালু পাই যাম f ৰ ভ্যালু আমাৰ কি হ'ব +1.5
প্লাছ 1.5 মানে প্লাছতে হ'ব ন ফ'কাছটো যিহেতু ৰাইট চাইডে আছে এইটো প্লাছে হ'ব ভেলু ঠিক আছে প্লাছ 1.5 হ'ল দিয়াৰ ফৰ উই ন' ডেট আমি জানো ইয়াতে ফৰ্মুলাত বহুৱাই দিলোঁ ফৰ্মুলা এতিয়া বহুৱাই দিয়াৰ পিছত ইয়াতে এফৰ ভেলু বহালোঁ তাৰপিছত গোটেই ভেলু বহাৰ পিছত আমি কিমান পালোঁ 1.15 মিটাৰ পালোঁ ভিৰ ভেলুটো আমি কি পালোঁ পজিটিভত পালোঁ মানে দাপোনখনত পজিটিভত পোৱাৰ লগে লগে এইটো যিহেতু আমাৰ নেগেটিভত আছিল আমাৰ ইউটো নেগেটিভত আছিল এইখিনিত আৰু লগতে ই কি আছিল প্ৰতিবিম্ব লক্ষ্য বস্তুটো এনেকুৱা টাইপত আছিল আমাৰ লক্ষ্য বস্তুটো আছিল তোমাৰ a/b এনেকুৱা আছিল কি পালোঁ আমি 1.5 মানে কি এইটোও পজিটিভত ওলাইছে এইটো পজিটিভত ওলোৱাৰ কাৰণে আমি কি হ'ব এইটো নেগেটিভ ওলাইছে কাৰণেতো আমি লেফ্ট চাইডে লিখিছিলোঁ পজিটিভ ওলাৰ কাৰণে কি আমি এইটো চাইডে লিখিম কিন্তু কি বুলি কৈছে 1.15 তাৰপাছ ক'ত আছে আমি সেইটো নাজানো বাৰু ক'ৰ মাজত আছে কিন্তু 1.15 মানে কি চিধা হৈ আছে কিন্তু ইয়াত চা সৰু এই যিটো ইউ আছিল তাত চা বহুত বেছি সৰু আমি জানো উত্তল দাপোনত সৰু হয় আৰু লগতে মানে তাৰ আগফালে মানে কি হ'ব পিছফালে হৈ গ'ল এইটো ঠিকে আছে যদি আমি বিবৰ্ধকটো ওলাওঁ বিবৰ্ধকটো ওলাওঁতে আমাৰ কি হৈছে ভেলু প্লাছ ওলাইছে যদি আমাৰ ভেলু প্লাছ ওলাই আমি কি জানো ই অসদ হয় অসদ হ'লে আমি কি গম পাওঁ থিয় হয় আৰু আকাৰত কিমান গুণ সৰু 0.03 গুণ সৰু মানে এইটো গুণটো দেখায় আমাৰ কিমান সৰু যদি ডাঙৰ হ'ল মানে যদি মাইনাছ থাকিল তেতিয়া ইমান গুণ ডাঙৰ হ'ল বুজি পাইছা সেম একেদৰে ইয়াতে এটা কুৱেশ্যন আছে উদাহৰণ 10.2 উদাহৰণ 10.2 15 ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 25 দূৰত্বত 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা আছে অৱতল দাপোন এবাৰ অৱতল দাপোনৰ ক্ষেত্ৰত কি হ'ব এনেকুৱা হ'ব দাপোনখন ইয়াতে চি থাকিব ইয়াতে পি থাকিব ইয়াতে এফ থাকিব ইয়াতে কি হৈছে ফ'কাছ দৈৰ্ঘ্য মানে এফৰ ভেলু দিয়া আছে 15 চেণ্টিমিটাৰ এইটো ভেলু কি হ'ব মাইনাছ হ'ব -15 হ'ব মানে এফ ইজ ইকুৱেল টু তলত লিখি দিওঁ এফ ইজ ইকুৱেল টু কিমান হ'ব -15 চেণ্টিমিটাৰ তাৰপিছত কি আছে তোমাৰ দাপোনৰ এখনৰ সন্মুখত ইমান চেণ্টিমিটাৰ দূৰত্বত সন্মুখত মানে কি সন্মুখত মানে এইখিনিত সাপোজ এইখিনিত তোমাৰ এ বি থাকিল এ বি সন্মুখত থকাৰ লগে লগে এইটো আমি কি জানো নেগেটিভ হৈ যায় 25 চেণ্টিমিটাৰ তাৰপিছত নেক্সট কি আছে তোমাৰ 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হ'ল এইটো হ'ল 4 চেণ্টিমিটাৰ আকাৰৰ 4 চেণ্টিমিটাৰ হোৱাৰ লগে লগে হাইটটো যিহেতু ওপৰ ফালে আছে ওপৰ ফালে থাকিলে মই কি বুলি কৈছিলোঁ প্লাছ বুলি কৈছোঁ মানে এইচটোক আমি কি বুলি কওঁ লক্ষ্যবস্তুৰ মানে উচ্চতা এইটো কি বুলি দিয়া আছে +4 হ'ব +4 চেণ্টিমিটাৰ আৰু আমি ভিৰ ভেলু ল'ব লাগে ইয়াৰ পৰা আমি ভিৰ ভেলু পাই যাম ইয়াৰ পৰা আমি ভিৰ ভেলু পাই গ'লোঁ ভিৰ ভেলুটো কিমান হ'ল তোমাৰ এইফালে আছে ভিৰ ভেলুটো হ'ল তোমাৰ -37.5 -37.5 মানে কি হ'ব মাইনাছ ওলাৰ লগে লগে কি ক'ম আমি লেফ্ট চাইডে আছে মাইনাছ ওলাৰ লগে কি ক'ম দাপোনখনৰ পৰা ইমান চেণ্টিমিটাৰ দূৰত্বত পৰ্দাখন ৰাখিব দাপোনখনৰ পৰা ইমান চেণ্টিমিটাৰ দূৰত্বত পৰ্দাখন ৰাখিব লাগে এটা পৰ্দাখনৰ কথা সুধিছিল আমাৰ ইয়াতে যে পৰ্দা এখন ৰাখিব লাগিব প্ৰকৃতি আকাৰ স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা ৰাখিব লাগিব ইমান দূৰত্বত পৰ্দা ৰাখিব লাগিব আৰু প্ৰতিবিম্বটো সৎ মানে প্ৰতিবিম্বটো ৰিয়েল কিন্তু ওলোটা আৰু ইয়াৰ বিবৰ্ধকটো ওলাওঁতে আমি কি গম পালোঁ মাইনাছ ভেলু পালোঁ মানে কি প্ৰতিবিম্বটো ওলোটা আৰু বিবৰ্ধিত মানে প্ৰতিবিম্বটো সৰু কিয় সৰু বুলি গম পালোঁ আমি সৰু বুলি গম পাওঁ সৰু নহয় ডাঙৰ কিয় ডাঙৰ বুলি গম পালোঁ কাৰণ এইচ ডেছৰ ভেলুটো আমাৰ এইচতছে ডাঙৰ ওলাইছে ইয়াতে +4 হ'লেও মাইনাছ হ'লেও একো প্ৰব্লেম নাই চিনটো চাব নালাগে ভেলুটো চাব লাগিব ইয়াতে ডাঙৰৰ কাৰণে ইয়াতে 6 আছে ইয়াতে 4 আছে মানে প্ৰতিবিম্বৰ স্থানটো ডাঙৰ আৰু ইয়াতে ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য ওলাব লাগে ভাঁজ ব্যাসাৰ্ধ একে কথা ভাঁজ ব্যাসাৰ্ধ যদি r = যদি 32 থাকে এফৰ ভেলু আমি ওলাব নোৱাৰিম নেকি অৱতল দাপোন এখনত ইমান চেণ্টিমিটাৰ বস্তু এটা তাৰ 3 গুণ বিবৰ্ধিত সৎ আৰু প্ৰতিবিম্ব কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি এখন অৱতল দাপোনত কি কৈছে 10 চেণ্টিমিটাৰ দূৰৰ সন্মুখত মানে কি কৈছে 3 গুণ বিবৰ্ধিত আৰু সৎ হোৱাৰ কাৰণে 3 গুণ ডাঙৰ হোৱাৰ কাৰণে বা সৎ হোৱাৰ কাৰণে প্ৰতিবিম্বটো গঠনৰ কাৰণে প্ৰতিবিম্বটোৰ অৱস্থান কি হ'ব প্ৰতিবিম্বটোৰ অৱস্থান কি হ'ব যদি ইমান ডাঙৰ হ'ব লাগে 3 গুণ ডাঙৰ হ'ব লাগে 3 গুণ ডাঙৰ হ'ব লাগে অতি বিবৰ্ধিত ফ'কাছত থাকিব লাগিব বস্তুটো কি থাকিব লাগিব প্ৰতিবিম্বৰ স্থান ক'ত হ'ব এতিয়া যদি ফ'কাছত থাকে প্ৰতিবিম্বৰ স্থান হ'ব তোমাৰ অসীমত প্ৰতিবিম্বৰ স্থান অসীমত হ'ব তাৰপিছত পোহৰৰ প্ৰতিসৰণ এইবাৰ পোহৰৰ প্ৰতিসৰণত কেইটামান কুৱেশ্যন আছে প্ৰতিসৰণৰ নিয়ম দুটা আছে আপতিত ৰশ্মি প্ৰতিসৰণ ৰশ্মি আৰু চশম মাধ্যমৰ দুটা সংঘটিত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে তাৰপিছত প্ৰদত্ত মাধ্যম যুগল আৰু
তৰংগৰ পোহৰ বা আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ অনুপাত এটা ধ্ৰুৱক চাইন আই আৰু চাইন আৰটো এটা ধ্ৰুৱক হয় এইখিনি ইমান অহা দেখা নাপাওঁ মই পৰীক্ষাত কিন্তু কি হয় মানে এটা মাধ্যম থাকে এটা আমাৰ পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত যদি যায় তেতিয়া কি হয় যদি আমি এটা যদি সাপোজ তোমালোকে একদম ইজি এক্সাম্পল এটা আইনাৰ গিলাছত যদি পেঞ্চিল পাত ডুবাই দিয়া যদি তাক দাঙি কেনে চোৱা পেঞ্চিল পাত এনেকুৱা লাগিব যে বেণ্ড হৈ গৈছে সেম একেদৰে ইয়াতো যদি আমি এটা পোহৰ মাৰি দিওঁ ই বেণ্ড হৈ গুচি যায় বেণ্ড হৈ গুচি যোৱাৰ ইয়াতে আমি এটা লম্ব টানি দিওঁ লম্ব ইয়াতে এটা আই ভেলু পাওঁ লগতে ইয়াতে এটা R1 ভেলু পাওঁ ইয়াতে সেম ওলাই যোৱাটো আমি এটা আই ভেলু পাওঁ আৰু R2 ভেলু পাওঁ কিন্তু আমাৰ একচুৱেলি যাব লাগিছিল লাইনটো এনেকৈ কিন্তু একচুৱেলি যায় এনেকৈ তো আৰু ওলোৱাতে আৰু এটা ভাঁজ হৈ যায় এইটো আমাৰ প্ৰতিসৰণ হোৱা বুলি আমি ক'ব পাৰোঁ এইখিনি তাৰপিছত প্ৰতিসৰণাংক বুলি এটা কনচেপ্ট আছে প্ৰতিসৰণাংকত কি হয় প্ৰথম মাধ্যমৰ পোহৰৰ যিটো দ্ৰুতি আছে দ্বিতীয় মাধ্যমৰ পোহৰৰ দ্ৰুতি যদি হৰণ কৰি যাওঁ আমি তেতিয়া প্ৰতিসৰণাংক পাওঁ দ্য ৰিফ্ৰেক্টিভ ইণ্ডেক্স প্ৰতিসৰণাংক কি বস্তু আমাৰ আহিব পাৰে ইম্পৰ্টেণ্ট কনচেপ্টটো ইম্পৰ্টেণ্ট 12ৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন 12তো আহি যায় সেইকাৰণে আমি এতিয়াতে এইবিলাক কনচেপ্ট যদি ক্লিয়াৰ কৰি থৈ দিওঁ আমাৰ কাৰণে বহুত বেছি ভাল হ'ব কি হ'ব 1 নং মাধ্যমৰ পোহৰৰ দ্ৰুতি আৰু 2 নং মাধ্যমৰ পোহৰৰ দ্ৰুতিক যদি আমি হৰণ কৰোঁ n21 আৰু n12 মানে কি হ'ব ইয়াতে আমাৰ এটা সোমাৰ পিছত কি হ'ল ৰিফ্লেক্ট হৈ গুচি গ'ল এইটো হ'ল 1 নং মাধ্যম কি আছে বায়ু আৰু 2 নং মাধ্যম আছে কাঁচ সাপোজ আমি যদি এটা গ্লাছতো যদি আমি মাৰি দিওঁ সেনেকৈ বেণ্ড হৈ গুচি যায় এইটো গ্লাছটো কিন্তু অলপ মোটা হ'ব লাগিব পাতল হ'লে নহ'ব আৰু এইটো প্ৰতিসৰণাংক মাধ্যম আমাৰ কুৱেশ্যন আহিব পাৰে যে বায়ুৰ প্ৰতিসৰণাংক কিমান বায়ুৰ প্ৰতিসৰণাংক 1 পানীৰ প্ৰতিসৰণাংক কিমান 1.33 MCQ তো আহিব পাৰে আৰু nm প্ৰতিসৰণাংকৰ কাৰণ কি বায়ুৰ পোহৰৰ দ্ৰুতি মাধ্যমৰ পোহৰৰ দ্ৰুতি c/v nm ৰ ফৰ্মুলাটো কি প্ৰতিসৰণাংকত nm = c/v প্ৰতিসৰণাংক এইটো চাবা অধিক জানিবৰ বাবে মাধ্যম এটা পোহৰৰ প্ৰতিসৰণ কৰিব আলোকিত ঘনত্ব মানে লঘুতৰ মাধ্যম তাৰপিছত আলোকীভাৱে লঘুতৰ মাধ্যম এইবিলাক মানে ইতিয়াতে পঢ়িলে ভাল তো আমাৰ যিহেতু বৰ্তমান দৰকাৰ নাই এইখিনি পোহৰৰ ৰশ্মি এডাল হেলেনীয়া পানীত প্ৰৱেশ কৰিলে পোহৰৰ ৰশ্মিডাল উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব কিয় কি হ'ব পোহৰ যদি আমাৰ কি হৈছে এডাল দেখা বায়ুৰ পৰা হেলেনীয়াকৈ পানীত যদি বায়ুৰ পৰা আমি পানীত মাৰোঁ তেতিয়া কি হ'ব ইয়াৰ পৰা আমি ৰেখাডালৰ পৰা বেণ্ড হৈ যাব যিডাল লম্ব থাকিব তাৰ পৰা অলপমান মানে বাহিৰ ফালে গুচি যাব কোনফালে গুচি যাব কাষলৈ আহিব নে আঁতৰলৈ গুচি যাব বেকা হৈ যাব কিয় কাৰণ পানীত বায়ুত চাই পানীৰ যিটো উপসৰণাংক আছে উপসৰণাংকটো পানীৰ বেছি বায়ুত চাই সেইকাৰণে যদি আমি পানীৰ পৰা বায়ুত দিওঁ তেতিয়াহ'লে কি হ'ব লম্বডালৰ কাষ চাপি যাব মানে আমি ঘনত্বৰ মাধ্যমে এইখিনি অলপ জানাটো দৰকাৰ আৰু পোহৰৰ ইমান প্ৰতিসৰণাংক কাঁচৰ যদি দ্ৰুতি ইমান হয় শূন্যত পোহৰৰ দ্ৰুতি কিমান হ'ব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত এইটো হীৰাৰ প্ৰতিসৰণাংক ইমান এই উক্তিটোৰ অৰ্থ কি এইটো অৰ্থ তোমালোকে ধুনীয়া এনচাৰ এটা পাই যাবা মানে আৰু আটাইতকৈ জনাটো দৰকাৰ যে হীৰাৰ আটাইতকৈ বেছি প্ৰতিসৰণাংক থাকে মানে হীৰাৰ আটাইতকৈ বেছি বেণ্ড হয় পোহৰটো তাৰপিছত এইবাৰ আহিল তোমালোকৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ লেন্সত কেনেকুৱাকৈ প্ৰতিসৰণ হয় সেইটো আমি জানিম কিন্তু মই এইখিনি বেছি কৰি নিদিওঁ এইখিনি পৰা কুৱেশ্যন নাই কিন্তু মই বুজাই দিম ভালকৈ টেনশ্যন ল'ব নালাগে লেন্সটো বুজাই দিয়াৰ পিছত আমাৰ গোটেই লেচনটো শেষে হৈ গ'ল ঠিক আছে গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ আশা কৰোঁ অলপ বুজি পাইছা কনচেপ্টখিনি অলপ হ'লেও ক্লিয়াৰ হৈছে যাতে এক্সামত মানে এটলিষ্ট নিজে বুজি অলপমান মেথছখিনি কৰিব পৰা বা গোটেইখিনি কুৱেশ্যন কৰিব পৰা যায় লেন্সৰ দ্বাৰা প্ৰতিসৰণ লেন্স কি হয় মানে লেন্স দুটা ধৰণৰ লেন্স পাওঁ আমি এটা কি উত্তল লেন্স আৰু এটা হ'ল অৱতল লেন্স উত্তল লেন্স কেনে হয় আমি উত্তল দাপোন কেনেকুৱা পাইছিলোঁ এনেকুৱা আৰু অৱতলখন কেনে পাইছিলোঁ এনেকুৱা ঠিক আছে উত্তলটো কেনেকুৱা যে তুমি এটা কাম কৰা এটা এনেকুৱাকৈ আঁকা নেক্সট এটা আৰু এনেকুৱাকৈ আঁকা এইখিনি যিটো কাট কৰিছে তাক আমি উত্তল দাপোন বুলি কওঁ কেনেকুৱা এনেকুৱা টাইপ ইয়াক মানে মাজেৰে তোমাৰ এনেকুৱাকৈ থাকিলে ইয়াতে কি থাকে মাজত অ' থাকে তাৰপিছত ইয়াৰ মানে যিটো আমাৰ আৰ থাকে চি থাকে তাক আমি ডাইৰেক্ট 2F বুলি কওঁ 2F আৰু ৰাইট ছাইডৰ ছেম একেদৰে 2F থাকে মানে দুটা কেন্দ্ৰ থাকিব ন ইয়াৰ কাৰণে এটা কেন্দ্ৰ
আৰু ইয়াৰ সম মাজত যি থাকে তাক আমি F1 বুলি কওঁ ইয়াকো F1 বুলি কওঁ লেফট সাইড থাকাটো আমাৰ ৰাইট সাইড থাকাটো আমি F2 বুলি কওঁ এটো হল আমাৰ উত্তল লেন্সৰ কাৰণে উত্তল লেন্স এটো আৰু ইয়াতে কি হয় সাপোজ আমাৰ C1 C2 হিচাপে আমাৰ F2 ঠিকে আছে এটো MN বুলি আমি দি দিলো কি হয় যদি এটা ৰাখি যদি সমান্তৰ এবাৰ আমাৰ ইয়ালৈকে আহিব লাইনটো মানে ইয়াতে এই খুন্দা মারব এইখিনিত খুন্দা মারব এইখিনিত নহয় এইখিনি বাৰে আমাৰ হ'ব গতে মানে কি হ'ব কিনোবা এটা লাইন যদি আমাৰ আহি কি হয় ইয়াতে খুন্দা মাৰে লেন্সখনত খুন্দা মাৰে ইয়ালৈকে আহে কি হয় ফোকাসৰ মাজেৰে গুচি যায় উত্তল দাপনৰ ক্ষেত্ৰত উত্তল লেন্সৰ ক্ষেত্ৰত সৰি তাৰপিছত সেম একাদৰে আৰু যদি সমান্তৰালকৈ আহে কি হয় ইয়াৰ ফোকাসৰ মাজেৰে গুচি যায় বাস সেম একাদৰে অবতল লেন্সত কেনেকুৱা অবতল লেন্সখন এনেকুৱা টাইপৰ আৰু এখন হল অবতল লেন্স ইয়াতে একো মানে দিয়াৰ দৰকাৰ নাই আৰু এইখন লেন্স অলপ ইজি হয় কিয়নো ইয়াত অনলি O থাকে আৰু C থাকে 2F1 থাকে আৰু 2F থাকে ইয়াতে কি থাকে যদি এইখিনি যদি আমাৰ আহিলে কি হয় ফোকাসৰ মাজেৰে যোৱা যেন লাগে কিন্তু ফোকাসৰ মাজেৰে গুচি নাযায় মানে কি হয় দাপোনৰ উল্টাটো দাপোনত আমাৰ উত্তলত এইটো কন্ডিশন হৈছে কিন্তু আমাৰ লেন্সত আমাৰ উল্টাটো হয় সেম একেদৰে যদি আমাৰ এনেকুৱা এটা লাইন আহে এইখানে কি হয় এইখিনিত খুন্দা মাৰে কিন্তু আমাৰ এইখিনি কি হয় ফোকাসৰ মাজেৰে যোৱা যেন লাগে কিন্তু ফোকাসৰ মাজেৰে নাযায় বাস এইখিনি হল তাৰ পিছত আমাৰ লক্ষ্য বস্তুৰ ভিন্ন অৱস্থানৰ বাবে উত্তল লেন্স গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আপেক্ষিক আকাৰটো আমি জানিম এতিয়া নতুনকৈ এটা কনসেপ্ট আপেক্ষিক আকাৰনো কি সেইটো আমি জানিবলৈ চেষ্টা কৰিম A আৰু B প্ৰথম অসীমৰ পৰা যদি আহে কি হ'ব সেম একেদৰে যদি F1 ৰ পৰা আঁতৰত থাকে F1 ত থাকে F1 আৰু F1 2F1 ৰ মাজত থাকে তাৰপিছত ফোকাস F1 ত থাকে এটো আমি জানিবলৈ ট্ৰাই কৰিম এতিয়া আমাৰ উত্তল দাপনৰ পৰাই বেছি কোৱেশ্চন মানে আহে আমাৰ উত্তল দাপন আমি কি আছে দুখনমান আঁকি লওঁ বেছিকৈ এখন উত্তল দাপন তো সে তোমাকৰ দৰে এখন উত্তল দাপন তাৰ পিছত এইখন উত্তল দাপন দাপোন নহয় সৰি বাৰ দাপোন আহি আছে কাৰণ দাপোন শিকাই আছিলো না ইয়াতে কি থাকে ইয়াতে থাকে 2F1 ইয়াতে থাকে F1 ইয়াতে থাকে O ইয়াতে থাকে F2 ইয়াতে থাকে 2F2 আৰু এটো আমি MN বুলি ভাবো কি হয় প্ৰথমটো অসীমৰ পৰা যদি আহে অসীমৰ পৰা আহিলে ইয়াতে খুন্দা মাৰিব কি হয় ফোকাসৰ মাজেৰে যোৱা যেন লাগে কিন্তু ফোকাসৰ মাজেৰে নাযায় এনেকৈ গুচি যায় সেম একেদৰে ইয়াতো ফোকাসৰ মাজেৰে যোৱা যেন লাগিব কিন্তু ফোকাসৰ মাজেৰে নাযায় গুচি যায় কেনেকুৱা হ'ব যে ফোকাসত হ'ব প্ৰতিবিম্বৰ স্থান ক'ত হ'ব ফোকাসত হ'ব আৰু অতি সংকুচিত বিন্দু হ'ব আৰু অসৎ আৰু উলটা আকাৰৰ হ'ব ই অসৎ হ'ব মানে এটু সাইডে থাকা মানে কি হ'ব এইবাৰ কি হ'ব আমাৰ এটু সাইডে থাকা মানে এই লাইনডাল যদি মই টানি দিওঁ এইফালেদি এটু সাইডে থাকা মানে কি হ'ব অসৎ হ'ব আৰু উলটা কিন্তু আমাৰ যোৱাবাৰ আমি এটো অসৎ পাইছিলো কিন্তু আমি ইয়াক থিয় পাইছিলো এবাৰ অসৎ হলে কি হ'ব উলটা হ'ব এবাৰ মানে অসৎ হলে উলটা হ'ব পাৰে অসৎ হলে থিয় হ'ব পাৰে লেন্সৰ ক্ষেত্ৰত আমি তাৰ প্ৰতিবিম্বৰ আকাৰ চাই আমি গম পাম ইটো অসৎ হৈছে ই ভাৰ্চুৱেল হৈছে আমি গম পাইছো কিন্তু ই কি হৈছে উলটাও হৈছে বাস উলটা আকাৰত কিন্তু আমি এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰো উলটা বুলি কিন্তু আমি উলটা বুলি ধৰি লওঁ তাৰপিছত নেক্সট আমাৰ এটো কি আছে 2F1 so ইয়াতে F1 ইয়াতে F2 আৰু 2F2 কি আছে F1 ৰ আঁতৰত মানে এইখিনি মানত আছে A আৰু B টো এইখিনি মান থাকিলে কি হয় মই তোমালোকক চিত্ৰটো এবাৰ দেখুৱাই দিম এইখিনি মান থাকিলে কি হয় প্ৰথম আমাৰ কি হয় যে সমান্তৰালকৈ যায় তেকেনে আমাৰ এইখিনিত খুন্দা মাৰে কি হয় ফোকাসৰ মাজেৰে যোৱা যেন লাগে কিন্তু ফোকাসৰ মাজেৰে নাযায় একফালে গুচি যায় সেম আকৌ কি আছে ইবাৰ আৰু এটা ৰুল আছিল আমাৰ ইয়াতে ৰুলটো মই শিকাই দিব পাহৰাই গল যদি আমাৰ ওৰ মাজেদি যায় উত্তল দাপনত যদি এটা আমাৰ বস্তু আহি ওৰ মাজেদি যায় ওৰ মাজেদি যেনেকুৱাকৈ যায় হেনেকুৱাকৈ গুচি যায় এইটো এটা নিয়ম ওৰ মাজেৰে যদি যায় যেনেকুৱাকৈ যায় হেনেকুৱাকৈ গুচি যায় যদি কি হ'ল প্ৰথমতে এনেকুৱা খুন্দা মাৰি ইয়াৰ পৰা গুচি গ'ল আৰু ইয়াতে যিটো O থাকে
তাত যদি আমি এনেকৈ খুন্দা মাৰি দিওঁ কি হয় ওৰ মাজেৰে গুচি যায় আৰু এইটো ক'ত হ'ল আমাৰ এ ডাছ আৰু বি ডাছ এইটো কি হ'ল ওলোটা হ'ল কিন্তু অসৎ হ'ল এইটো ভাৰ্চুৱেল হ'ল লগতে ওলোটাও হ'ল ইয়াৰ ইমেজটো এবাৰ কি আছে এইটো অ' 2F1 F1 F2 2F2 এবাৰ কি হ'ব আমাৰ 2F1 হ'ব 2F1 যদি হয় 2AB এইটো কি হ'ব এইখিনি ইয়ালৈকে আহিব মাজলৈকে আহিব মাজলৈকে আহি Fৰ মাজেৰে যোৱা যেন লাগিব কিন্তু Fৰ মাজেৰে নাযায় পিছত সেম একেদৰে এইটো ওৰ মাজেৰে এইটো এনেকুৱাকৈ যাব এইটো ওৰ মাজেৰে এনেকুৱাকৈ যোৱা যেন এইটো পাৰ হৈ যাব ৰ'ব ওৰ মাজেৰে এইটো সৰি এটা ভুল হৈ গ'ল এইটো মানে এইটো আমি যোৱা যেন লাগিব বুলি নকওঁ ডাইৰেক্ট মানে ডাইৰেক্ট আমি খেদাই দিম এইটো ওৰ ক্ষেত্ৰত কাৰণ ইয়াত মোৰ সৰি অলপ মিষ্টেক হৈ গ'ল এইখিনি মানে কি হ'ল উত্তল দাপনৰ ক্ষেত্ৰত ডাইৰেক্ট গুচিয়ে যায় এইখিনি তোমালোকে ঠিক কৰি ল'বা মানে ডাইৰেক্ট গুচিয়ে যায় এইটো যোৱা যেন লাগে বুলি ক'ব নালাগে ডাইৰেক্ট গুচিয়ে যায় মানে এইটো ডাইৰেক্ট গুচিয়ে যায় এইটো কি হ'ব ডাইৰেক্ট গুচিয়ে যাব এফটোৰ মাজেৰে এইখিনিৰ মাজেৰে ডাইৰেক্ট গুচি যাব ক'ত হ'ব এইটো মানে 2F1 যদি হয় 2F1 হ'ব বি ডেছ এ ডেছ হ'ব কিন্তু কি হ'ব চেম চাইজৰ হ'ব ইয়াতে লিখা আছে যদি 2F1 হয় তেতিয়া 2F2 হ'ব একে একাৰত হ'ব সদ হ'ব আৰু ওলোটা হ'ব আশা কৰোঁ বাকীকেইটাও চেম একেদৰে কৰিব পাৰিবা এনেকৈ লাষ্টতটো কৰি দিওঁ F নম্বৰটো কি হয় এইটো ফ'কাছ F1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত থাকে আৰু অ'টোক আমি আলোক কেন্দ্ৰ বুলি কওঁ এনেকুৱা আছে ইয়াত অ' আছে ইয়াত আমি এনেকুৱা এডাল আঁকি লোৱাটো ভাল পেঞ্চিলেৰে আঁকি ল'বা তুমি সুবিধা হ'লে F2 2F2 F1 2F1 ইয়াত আমাৰ কি আছে ইয়াৰ মাজত থকা বুলি কৈছে আমাক ইয়াৰ মাজত আমাৰ এইখিনিত এ বি আছে তাৰপিছত ইয়াতে খুন্দা মাৰিব ইয়াতে খুন্দা মাৰি কি হ'ব ফ'কাছৰ মাজেৰে গুচি যাব এনেকুৱাকৈ ৰিফ্লেক্ট হয় তাৰপিছত নেক্সট কি হ'ব ওৰ মাজেৰে যাব ওৰ মাজেৰে গ'লে ওৰ মাজেৰে এনেকৈ গুচি যাব কি হ'ব এইটো যে বল হৈ গৈ থাকিব এনেকুৱা লাগিব যে ই কোনোদিনে লগে নহয় বল হৈ গৈ আছে কিন্তু এটা বস্তু কি হ'ব এইটো যদি আমি পিছফালে অলপ চাওঁ পিছফালে চালে এনেকুৱা এটা থাকিব যে এইখিনি মান ডিষ্টেঞ্চত ই কি হ'ব লোক পাব এনেকুৱা যে আমাৰ ফিল হ'ব কি হ'ব ইয়াৰ এনচাৰটো যে ই ভাৰ্চুৱেল হ'ব কিন্তু কি হ'ব ই থিয় হ'ব আৰু অতিশয় বিবৰ্ধিত মানে ই বিবৰ্ধিত হ'ব আৰু কি হ'ব এইটো লক্ষ্য বস্তুৰ সৈতে লেন্সৰ একেফালে থাকিব লক্ষ্য বস্তুটো যিটো ফালে থাকিব এইটো লেন্সৰ লগত একেলগে থাকিব এইবাৰ আহিলে আমাৰ ওলোটা চলি আছিল মানে দাপোনৰ দৰে চেম কিন্তু এইটো ওলোটা চলি আছে আমি বেছিকৈ ক'ত পাইছিলোঁ আমি অৱতল দাপোনত পাইছিলোঁ কিন্তু এইবাৰ উত্তল লেন্সত আমি বেছি ইমান পালোঁ চিমাকাতৰ যোৱাবাৰ উত্তল যিটো আমাৰ দাপোন আছিল তাত আমি দুটাই পাইছিলোঁ লক্ষ্য বস্তুৰ স্থান চেম একেদৰে আমি ইয়াতে কিন্তু ওলোটাটো পাইছোঁ অৱতল লেন্সতে আমি দুটা পাইছোঁ একো নাই অৱতল লেন্সত আমাৰ কি হ'ব অৱতল লেন্সত এনেকুৱা টাইপৰ হ'ব অৱতল লেন্স আমাৰ এইটো অলপ মিষ্টেক হৈ গৈছিল আৰু এতিয়া একো প্ৰব্লেম নাই বাৰু আমাৰ হৈ যাব এইটো তথাপিও তল দাপোনৰ দুটাই আছে এটা আছে অসীমত আৰু এটা আছে অসীমৰ পৰাই অ'ৰ মাজত এটা কি আছে আমাৰ এইটো আছে অ' মাজত তাৰপিছত এইটো আছে আমাৰ F1 আৰু এইটো আছে আমাৰ 2F1 ইয়াত কি হয় আমাৰ ইয়াত যদি আমাৰ এনেকুৱাকৈ মানে ইয়াত খুন্দা মাৰে অ' লৈ আহে তেতিয়া কি হয় এফৰ এইটো তেতিয়া মই এইটো বুলি ভাবিছিলোঁ সেইকাৰণে অলপমান কনফিউজ হৈ গৈছোঁ ইয়াতে মানে এফৰ মাজেৰে গুচি যায় চেম একেদৰে যদি আমি ইয়াক সমান্তৰালকৈ খেদাই দিওঁ কি হয় এফৰ মাজেৰে গুচি যোৱা যেন লাগে কিন্তু এফৰ মাজেৰে গুচি নাযায় উল্টাটো হৈ আছে মানে ইয়াতে এইকাৰণে আৰু দাপোনৰ কনচেপ্টটো ইমান টাইম শিকোৱাৰ কাৰণে ইমান এনেকুৱা হৈ গ'ল ইয়াতে ৰ'বা ফ্লাছটো হ'ব গৈছে মানে ফ্লাছটো নজ্বলা হৈ গৈছে মোৰ মোবাইলত মানে চাৰ্জ 15ত ডাউনত আহি গ'ল এতিয়া একো নাই এতিয়া চাৰ্জ দিলে আৰু বহুত ৰাতি হৈ যাব বৰ্তমান 1 বাজি গৈছে অলৰেডি ঠিক আছে এইখিনিত তোমাৰ লাষ্ট আৰু এটা আছিল ন এটা কি আছিল 2F1 আৰু F1ৰ মাজত আছিল এইটো ইয়াতে এটা F1 থাকিব ইয়াতে 2F1 থাকিব ইয়াতৰ মাজত এইখিনি মানত চাপ'জ আমাৰ A আৰু B আছে কি হ'ব আমাৰ সমান্তৰালকৈ এই এফৰ মাজেৰে তেনেকৈ গুচি যাব কিন্তু এফৰ মাজেৰে যোৱা যেন লাগিব সেই একেদৰে ইয়াতে কি হ'ব অ'ৰ মাজেৰে ই গুচি যাব এনেকুৱাকৈ ক'ত হ'ব প্ৰতিবিম্বৰ স্থান F1 আৰু অ'ৰ মাজত হ'ব আৰু ই
F1 আৰু ওৰ মাজত হ'ব লগতে ই কেনেকুৱা হ'ব F1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত হ'ব ই সংকুচিত হ'ব মানে সৰু হ'ব অলপ আৰু ই অসৎ হ'ব আৰু ওলোটা হ'ব ইও ভাৰ্চুৱেল হ'ব লগতে ই ওলোটা হ'ব গোলাকাৰ লেন্সৰ বাবে চিহ্ন প্ৰথা গোলাকাৰ লেন্সৰ বাবে মানে আমি চিহ্ন ইউজ কৰিব জানিব লাগিব যে তাৰ যদি লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ আকাৰ সেম একেই হ'ব মানে আমি অলপ খালি লেন্সটো আঁকি কেনে চাব লাগিব কিন্তু লেন্সৰ ফৰ্মুলাটো অলপ বেলেগ লেন্সৰ যিটো সূত্ৰ আছে লেন্সৰ সূত্ৰটো অলপ বেলেগ আছে জাষ্ট অলপ বেলেগ লেন্সৰ সূত্ৰ কি আছে এইটো 1/v minus 1/u is equal to 1/f তাৰ আগত কি আছিল তাৰ আগত আছিল 1/v plus 1/u is equal to 1/f আছিল এইখিনি কিয় আছিল ইমান ডেপথত নাযাওঁ কিয়নো ইমান বুজি থাকিব আমাৰ বৰ্তমান একদমেই টাইম নাই তথাপিও তোমালোকক মই এইখিনি কৈ দিলোঁ আৰু লগতে ইয়াৰ বিবৰ্ধকটো সেম একে m is equal to h dash by h হ'ব এইটো অলপ ওলোটা হ'ব তাৰ আগত আমাৰ h by h dash আছিল মই অলপ আগত যিটো শিকাইছিলোঁ তোমালোকক তাৰ আগতটো কি আছিল h by h dash আছিল মই দেখুৱাইছোঁ নহয় তাৰ আগতটো h dash by h আছিল সৰি অলপ কনফিউজ হৈ গৈছিল এইটো আমাৰ h dash by h হ'ব সেম একে ঠিক আছে এইখিনি তাৰপিছত আমাৰ ইয়াতে কুৱেশ্যন আছে দুটা কুৱেশ্যন এই দুটা কুৱেশ্যন মই বুজাই দিওঁ তোমালোকক কি আছে অৱতল লেন্সৰ এখনৰ ফ'কাছ দৈৰ্ঘ্য এতিয়া অৱতল লেন্সখন কেনেকুৱা টাইপৰ হয় এনেকুৱা হয় অৱতল লেন্স ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কি থাকে এইটো লেফ্ট সাইডে থাকে মানে আমি মাইনাছ লিখিম কি হ'ব ফ'কাছ দৈৰ্ঘ্য কিমান আছে 15 আছে মানে -15 সেন্টিমিটাৰ আৰু কি আছে তাৰ ওপৰত কিমান লক্ষ্য বস্তু ৰাখিব লাগিব যাতে তাৰ পৰা ইমান দূৰত্বত লেন্সখনৰ প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে এতিয়া লেন্সখনৰ প্ৰতিবিম্ব আমি জানো অৱতল লেন্সৰ ক্ষেত্ৰত লেন্সৰ প্ৰতিবিম্ব সদায় কি হয় সন্মুখত দেখি হয় তেতিয়াহ'লে ইয়াৰ লেন্সৰ প্ৰতিবিম্ব মানে কি v = আমি কি লিখিব পাৰিম -10 যেহেতু অলৰেডি আমি যি দুটা কৰিছোঁ সেইটো আমাৰ কি হৈছে প্ৰতিটো আমাৰ লেফ্ট সাইডে হৈ আছে সেইকাৰণে আমি ইয়াক কি লিখিম -v সেন্টিমিটাৰ এতেকে আমি ইউটো আমি ওলাব পাৰিম না ইউটো আমি ইয়াৰ পৰা ওলাব পাৰিম তাৰপিছত ইয়াৰ ইউটো ওলোৱাৰ লগে লগে আমি ইয়াৰ বিবৰ্ধকটো ওলাব পাৰিম বিবৰ্ধকটোৰ মানে আমি কি লিখিব পাৰোঁ ইয়াক u/v বুলি লিখিব পাৰোঁ m টো আমি ইয়াক কি বুলি লিখিব পাৰোঁ u/v বুলি লিখিব পাৰোঁ তাৰ আগতে আমি প্ৰথম -u আছিল আমাৰ দাপোনৰ ক্ষেত্ৰত কিন্তু আমাৰ ইয়াত মাইনাছটো নাই বাছ এইখিনি ডিফাৰেন্স আছে তাৰ পৰা আমি u ওলাব পাৰিম 1/v minus 1/u is equal to 1/f মানে 1/v is equal to 1/f ইয়াতে তোমালোকে বহুৱাই দিবা v আৰু u f আৰু v ৰ মান তেতিয়া u ৰ মান পাই যাবা তাত সেম একেদৰে আমাৰ এইটো যেতিয়া আমাৰ u ৰ ভ্যালু -30 ওলাব তেতিয়া লক্ষ্য বস্তুৰ দূৰত্ব কি হ'ব লক্ষ্য বস্তুৰ দূৰত্ব 30 সেন্টিমিটাৰ হ'ব মানে মাইনাছ ওলালে আমি অটোমেটিকলি ইয়াক প্লাছ বুলি ভাবি ল'ব লাগিব যিটো লক্ষ্য বস্তুৰ দূৰত্ব আছে মানে মাইনাছটো নেলিখোৱে ন এই -, সেন্টিমিটাৰ কি লক্ষ্য বস্তুৰ দূৰত্ব 30 আছে আৰু লক্ষ্য বস্তুৰ দূৰত্বটো ক'ত আছে আমাৰ লেফ্ট সাইডে থাকিব আমি সেইটো জানোৱে তাৰপিছত কি আছে এইটো প্লাছ চিন বুজা ধনাত্মক চিহ্নই বুজায় যে প্ৰতিবিম্বটো থিয় আৰু অসৎ প্ৰতিবিম্বটো থিয় হৈ আছে কিন্তু ভাৰ্চুৱেল আৰু প্ৰতিবিম্বটোৰ লক্ষ্য বস্তুৰ 1/3 মানে 0.33% লক্ষ্য বস্তুটো ঠিক আছে এইখিনি আমি জানিলোঁ তাৰপিছত সেম একেদৰে ইয়াতো এটা কুৱেশ্যন আছে এই কুৱেশ্যনটো মই চাওঁ উদাহৰণ আশা কৰোঁ মই তোমালোকে বুজি পাইছা এইখিনি যদি বুজি পোৱা নাই আৰু এবাৰ ৰিপিট কৰি চোৱা কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন উচ্চতা 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য উত্তল লেন্সৰ ফ'কাছটোতো লেফ্ট সাইডে থাকে ন লেফ্ট সাইডৰ পৰা আহে ফ'কাছ দৈৰ্ঘ্য উত্তল লেন্সৰ ইয়াতো আমাৰ ফ'কাছটো কি হ'ব উত্তল লেন্সৰ ক্ষেত্ৰত আমাৰ যিটো ফ'কাছ থাকে উত্তল লেন্সৰ ফ'কাছটো আমি কিটো ভাবোঁ ৰাইট সাইডৰ যিটো আমাৰ ফ'কাছ আছে সেইটোৱে আমি কনচিডাৰ কৰোঁ সেইকাৰণে আমি ফ'কাছ লেন্সটো ইয়াত আমি কি ল'ম উত্তল লেন্সৰ ক্ষেত্ৰত ফ'কাল দৈৰ্ঘ্যটো আমি কিমান ল'ম 10 সেন্টিমিটাৰ ল'ম আৰু উচ্চতাটো ওপৰ ফালে থাকে কাৰণে আমি ইয়াক যিটো আমাৰ বস্তুটোৰ উচ্চতা আছে h আছে তাক আমি 2 ল'ম +2 ল'ম আৰু লগতে আমাৰ কি আছে ইয়াতে যে এখন মুখ্য অক্ষ লম্বভাৱে ৰখা হৈছে মুখ্য অক্ষ লম্বভাৱে আছে একো প্ৰব্লেম নাই তাৰপিছত ইয়াতে কি আছে লক্ষ্য বস্তুটোৰ দূৰত্ব ইউ সদায় কি আহে লেফ্টৰ পৰা আহে সেইকাৰণে এইটো -5 সেন্টিমিটাৰ v = হোৱাট হ'ব আৰু ইয়াতে h dash = হোৱাট ইয়াতে আমি যেতিয়া আমি h dash ওলোৱাৰ কাৰণে
ঠিক আছে ভি আছে ভি আমাৰ ওলাই যাব এই দুটাৰ পৰা আমি ইয়াৰ পৰা আমি ফৰ্মুলাটো পৰা আমাৰ ভি ওলাই যাব আৰু এইচ ডেছ মানে আমি কি জানো এইচ ডেছ বাই এইচ ইজ ইকুৱেল টু কি এইচ ডেছ বাই এইচ ইজ ইকুৱেল টু ভি বাই ইউ ইয়াক আমি এম বুলি লিখোঁ মানে ইয়াৰ পৰা আমি এইচ ডেছৰ ফৰ্মুলাটো কি পাই যাম ভি এইচ বাই ইউ পাই যাম ইয়াৰ পৰা আমি কেলকুলেট কৰি ল'ব পাৰিম এইচ ডেছৰ ভেলুটো যেতিয়া আমি ইয়াৰ পৰা যেতিয়া আমাৰ ভিৰ ভেলু ওলাব ভিৰ ভেলু ওলালে এই ভিৰ ভেলুটো আমি জানো যে বিভাৰ্ধক বুলি লিখি আমি ইয়াতে লিখি দিম চাবা তোমালোকে ইয়াৰ পৰা আমি ইউৰ ভিৰ ভেলু ওলালোঁ +30 হ'ল মানে ভিৰ ধনাত্মক চিহ্ন বুজাইছে যে প্ৰতিবিম্বটো আলোক কেন্দ্ৰৰ আনটো ফালে 30 সেণ্টিমিটাৰ দূৰত গঠন হ'ব মানে কি হ'ব উত্তল দাপনৰ ক্ষেত্ৰত আলোক কেন্দ্ৰটোৰ এইটো চাইডে 30 মিটাৰ প্লাছত সি গঠন হ'ব আৰু লগতে কি হ'ব ই সদ হ'ব ৰিয়েল হ'ব কিন্তু ওলোটা হ'ব ই সদ হ'ব কিন্তু ওলোটা হ'ব বুলি কৈছে সদ হ'ব ওলোটা হ'ব এনেকুৱা টাইপৰ হ'ব মানে ইয়াতে এইটো এনেকুৱাকৈ থাকিব এইটো এনেকুৱা টাইপৰ হ'ব সেম একেদৰে ইয়াৰ বিবৰ্ধন m = h' আৰু v/u হ'ব মানে এই লেসনটো অলপমান বুজাত টান যদি তুমি মানে অলপমান বুজি পাই আছা তেতিয়াহ'লে মানে বাৰ চাই থাকা টপিক গিটা ৰিভাইজ কৰি দুইবাৰ মান ভালকৈ টপিক গিটা পঢ়ি চোৱা বুজিবলৈ ট্ৰাই কৰা একদম ইজি হৈ যাব তাৰপিছত আমি ইয়াৰ পৰা আমি এইচ ডেছৰ ফৰ্মুলাটো কি পাই যাম h * v/u তাৰ পৰা আমি ইয়াৰ কেলকুলেট কৰি -4 পাই যাম ইয়াৰ পৰা আমাৰ বিবৰ্ধকৰ ফৰ্মুলাটো কি হ'ব ইয়াতে এইচ ডেছ মানে আমি মান পালো -4 আৰু বিবৰ্ধনৰ ফৰ্মুলাটো যদি আমি এনেকুৱাকৈ ওলাও তেতিয়াহ'লে -2 ওলাব আমাৰ এটা কৰিলে আমাৰ -4 ওলাইছে এইটো এইচ ডেছৰ ভেলু নেক্সট আমাৰ এইচ ডেছটো লোৱাৰ পিছত আমি বিবৰ্ধন ওলালোঁ এম আৰু এইচ ডেছ ঋণাত্মক চিহ্ন বুজাইছে যে প্ৰতিবিম্বটো অসৎ আৰু ওলোটা ই মুখ্য অক্ষৰ তলৰ ফালে গঠন হ'ব অৰ্থাৎ 4 সেণ্টিমিটাৰ উচ্চতাৰ এটা সৎ আৰু ওলোটা প্ৰতিবিম্বৰ লেন্সৰ আনটো ফালে 30 সেণ্টিমিটাৰ দূৰত গঠন হ'ব প্ৰতিবিম্বটো দুগুণে বিবৰ্ধিত প্ৰতিবিম্বটো দুগুণ বিবৰ্ধিত বুলি কৈছে মানে দুগুণ ডাঙৰ হ'ব কি হ'ব এইটো ফালৰ পৰা এইটো ফালে হ'ব আৰু তল ফালে হ'ব ইয়াৰ মাজত ডিষ্টেন্সটো কিমান বুলি কৈছে 30 বুলি কৈছে বাস এখানে ইম্পৰ্টেণ্ট 10.4 চাবা তাৰ পিছত ইয়াতে লেন্সৰ সমতাৰ কথা কৈছে পাৱাৰ অফ লেন্সটোক আমি কি বুলি লিখো p = 1/f বুলি লিখো তাক আমি ইয়াতে এটা কনসেপ্ট আছে d ৰ কনসেপ্ট আছে 1d মানে 1 ডায়োপ্টাৰক আমি কি লিখো 1d = 1/1 * m⁻⁻1 আৰু ইয়াতে খুদে লেন্স এখনৰ 1 ডায়ামিটাৰৰ সংজ্ঞা দিয়া তাৰপিছত ইমানো ফোকাল লেন্সৰ ক্ষমতা নিৰ্ণয় কৰা ক্ষমতাৰ ফৰ্মুলাটো কি p = 1/f তেতিয়া আমি ক্ষমতা ওলাব পাৰোঁ আৰু তোমালোকে কি শিকিলা ইয়াতে গোটেইকেইটা কনসেপ্ট মানে ব্ৰিফলি একদম ধুনীয়াকৈ দিয়া আছে কি কনসেপ্ট আছে আমি তোমালোকে কি শিকিলা আৰু ইম্পৰ্টেণ্ট কনসেপ্ট মই এটা অলৰেডি ভিডিঅ'ত মই ডিসকাস কৰিছোৱে তথাপিও ইয়াতে মই এটা কুৱেশ্যন তোমালোকক দিওঁ 14 নম্বৰ কুৱেশ্যনটো যে আছে এইটো এবাৰ CBSE 3 না 4 মাৰ্কত আহিছে আৰু এই 16 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত এইটো 17 মানে ইয়াৰে যিকেইটা মেথছ আছে গোটেইকেইটা এনেকুৱাকৈ কৰিব ট্ৰাই কৰিবা লেন্সখন ভালকৈ আঁকি ল'বা যেনেকৈ এইটো তোৰ অবিহাৰী লেন্স এখনৰ তোমালোকৰ ইয়াৰ ৰশ্মি আচ্ছা ইয়াতে এটা ধুনীয়া কনসেপ্ট আছে অবিহাৰী লেন্স মই এটা বস্তু তোমালোকক ক'ব আৰু এটা বস্তু ৰৈ গৈছে অবিহাৰী লেন্স মানে কি এটো ইয়াতে তোমালোকক মই দেখুৱাই দি আছো অবিহাৰী লেন্সক আমি কি বুলি কওঁ উত্তল লেন্সক আমি অবিহাৰী লেন্স বুলি কওঁ আৰু আমি অবতল লেন্সক আমি অপহাৰী লেন্স বুলি কওঁ অবিহাৰী লেন্স মানে কি উত্তল লেন্স এটো যেটো আমাৰ আছে যে অবিহাৰী লেন্স মানে কি হ'ব উত্তল লেন্স এখনৰ কি কৈছে আমাৰ অবিহাৰী লেন্সৰ যে ইয়াৰ বস্তুটোৰ মানে লক্ষ্য বস্তুটো এটা ইমান সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য এৰ ফোকাসটো সদায় প্লাসে হ'ব +10 সেন্টিমিটাৰ আৰু ইয়াৰ ইউটো কি হ'ব -5 তাৰ পিছত লেন্সখনৰ পৰা ইমান দূৰত্বত ৰখা হৈছে নহয় ইউটো হ'ব তোমাৰ 25 সেন্টিমিটাৰ ইমান দৈৰ্ঘ্যৰ বস্তু এটা ইমান দৈৰ্ঘ্য মানে ইয়াৰ এটো ভ্যালু কি হ'ব h ৰ ভ্যালুটো কি হ'ব এটো +5 হ'ব তাৰ পিছত +5 হোৱাৰ লগে লগে ইয়াৰ ৰশ্মি আকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃত নিৰ্ণয় কৰিব লাগে একোনে ফোকাস দৈৰ্ঘ্য দিয়া আছে ফোকাস আমি 10 সেন্টিমিটাৰৰ ফোকাস লকেনে আঁকিম আমি 10 সেন্টিমিটাৰৰ ফোকাস লকেনে আঁকি কেনে তাত আমি 5 সেন্টিমিটাৰ ওপৰত দিকেনে আমি ইয়াতে ধুনীয়া হৈ যাব একদম তোমালোকে এইটো সলিউশন চাই ল'ব পাৰা কৰবাত নহয় কৰবাত ইন্টাৰনেটত তাৰ পৰা তোমালোকে প্ৰেক্টিস কৰিবা ইমান টান নহয় বহুত ইজি হয় তাৰহেতু ইমান ফাছনৰ উত্তল দাপনৰ সন্মুখত 20 সেন্টিমিটাৰ এনেকুৱা মেথছ এটা আমি অলৰেডি কৰিলোৱে এটো এখন তোমালোকক মই নিজে চাব দিছো
ঠিক আছে তাৰপিছত ইয়াৰে তোমাৰ 8 নম্বৰ ব্যৱহাৰখিনি মই চাব দিছোঁ যে ইয়াতে কোনখিনিত কি ব্যৱহাৰ হয় গাড়ীৰ হেডলাইটৰ গাড়ীৰ পিছফালে চোৱাত আপোনাৰ সৌৰ বাতিত তাৰপিছত ইয়াতে তোমাৰ এইখিনি আৰু MCQ কেইটামান আছে সেইখিনি চাবা যিকেইটা MCQ কিতাপতে আছে ঠিক আছে আজিলৈ ইমানে আজি মই মানে সৰলভাৱে হ'লেও পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লেসনটো শেষ হোৱা বুলি মই ভাবিলোঁ তোমালোকে এইখিনি ৰিভিজন কৰিলে বহুত বেছি ইজি হৈ যাব তোমালোকৰ কাৰণে এই লেসনটো পঢ়াৰ কাৰণে ঠিক আছে থ্যাংকস ফৰ ওয়াচিং আৰু আশা কৰোঁ সকলোৱে ভালদৰে যদি কিবা কাৰোবাৰ ডাউট আছিল সেইখিনি ডাউট তোমালোকৰ ক্লিয়াৰ হৈছে বুলি মই আশা কৰোঁ আৰু মই বিশ্বাসী ঠিক আছে থ্যাংক ইউ